নমস্কাৰ আজি দেওবাৰ আৰু আমি পুনৰ আহিছোঁ দেওবাৰে প্ৰেম কথা আৰু কবিতা এই বিষয়লৈ আপোনালোকৰ কাষলৈ আমি প্ৰেম সম্পৰ্কে কথা পাতিম আৰু কথাৰ মাজে মাজে কবিতা শুনিম আৰু এই বিষয়ত আজি আমাৰ আলোচনাত ভাগ ল'বলৈ অসমৰ সাম্প্ৰতিক কালৰ ভালে কেইগৰাকী প্ৰতিভাৱান কবি আজি আমাৰ মাজত উপস্থিত হৈছে আৰু মই চিনাকি কৰিবলৈ ওলাইছোঁ আপোনালোকক প্ৰথমতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ দীপৰাজ স্বাগতম দীপৰাজ আমাৰ অনুষ্ঠানলৈ তাৰপিছত মই চিনাকি কৰি দিবলৈ ওলাইছোঁ মানস প্ৰতিম আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ আমাৰ এই অনুষ্ঠানত তাৰপিছত মই চিনাকি কৰি দিছোঁ লৈত কিৰণ দাসক আপোনাকো স্বাগতম জনাইছোঁ নমস্কাৰ আৰু শেষত মই চিনাকি কৰি দিবলৈ ওলাইছোঁ ইন্দ্ৰনীল গায়নক আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানত আচ্ছা দীপ প্ৰথমতে মই আপোনাৰ পৰাই আৰম্ভ কৰোঁ আজি আমাৰ যি বিষয় প্ৰেম কথা আৰু কবিতা এই সম্পৰ্কে আপোনাৰ মনত কেনেকুৱা মানে অনুভৱ হৈছে এইটো কি কেনেকুৱা বিষয়ত আমি কেনেকুৱা কথা পাতিম বুলি আপুনি ভাবিছে মানে বিষয়টো সম্পৰ্কে অকণমান ৰাইজক ক'ব নেকি প্ৰেম কথা আৰু কবিতা প্ৰথমতে মই গ্ৰন্থ কথাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল দৰ্শকে আমাৰ অনুষ্ঠানটো চাই আছে তেওঁলোকলৈও মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোককো এতিয়া বিষয়টো অকণমান সহজ প্ৰেম বুলি ক'লে মানে বিষয়টো সহজ কিন্তু তাৰ লগত যিটো কথা থাকিলে সেই কথাটো মোৰ কাৰণে অলপ বুজিবলৈ অসুবিধা হৈছে কি বা কথা অৱতাৰণা কৰিব বিচাৰিছে যিহেতু আমি আটাইকেইগৰাকীয়ে নৱপ্ৰজন্মৰ লেখক গতিকে আমাৰ লগত হয়তো প্ৰেম সম্পৰ্কীয় কবিতা বা সাহিত্য বা ৰোমান্টিকতা বা তেনেকুৱা ধৰণৰ কথাই হ'ব যদিও এতিয়া উত্তৰ আধুনিকতা বা সাহিত্য বৰ্তমান চলি আছে কিন্তু তাৰ লগত হয়তো সংগতি ৰাখি পেলাই এনেকুৱা প্ৰেমৰ কথাকে আপুনি নিশ্চয় ক'ব বিচাৰিছে মই তেনেকেই ভাবিছোঁ বাকী আপুনি যেতিয়া কথা ক'ব সহযোগ কৰিব আমিও সহযোগ কৰিম আপোনাৰ লগত সেইখিনি হয় ধন্যবাদ দীপ এনে আমাৰ গ্ৰন্থ কথাত কথাৰ মাজতো বহুত কথা তেনেকুৱাই আৰু কথাৰ মাজত কথা ওলাই থাকিব এতিয়া মই মানস প্ৰতিম দত্তক সুধিব বিচাৰিছোঁ কবিতাত প্ৰেম কিদৰে আৱিৰ্ভাৱ হয় বুলি আপুনি ভাবে যিহেতু প্ৰেমৰ কথাই মানে আগবাঢ়িব খুজিছোঁ আপোনাৰ মানে ধাৰণাটো কেনেকুৱা কবিতাত প্ৰেম কিদৰে আৱিৰ্ভাৱ হয় বুলি ভাবে আপুনি হয় নিশ্চয় আমি সকলোৱে প্ৰেমৰ বিষয়ে জানো বা প্ৰেম কি বুজি পাওঁ বা উপলব্ধি কৰোঁ প্ৰেমৰ বিষয় কথা কবিতাত কেনেকৈ সোমায় বুলি ক'লে মই ক'ব লাগিব যে সমসাময়িক সমাজ ব্যৱস্থা বা নিজৰ ব্যক্তিগত জীৱন ৰাজনৈতিক ব্যৱস্থা অৰ্থনৈতিক ব্যৱস্থা সকলো ক্ষেত্ৰই এই প্ৰেমৰ ৰূপ লৈ পিনি কবিতাৰ মাজেৰে সোমাব পাৰে সেই প্ৰেম মানে ব্যক্তিগত ভালপোৱা বা সামাজিক বাতাবৰণৰ কথা ক'লোৱেই তাৰ সমান্তৰালভাৱে মই ভাবোঁ যে প্ৰেম মানে আমি কোনোবা প্ৰেমিকে প্ৰেমিকাৰ প্ৰতি থকা যিটো মনোভাৱ বা অনুভৱ তাৰ বাদেও প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ কথা আহিব পাৰে যিহেতু মই এই ক্ষেত্ৰটোৰ লগত জড়িত আৰু এই বিষয়ে চৰ্চা কৰি ভাল পাওঁ গতিকে মোৰ দৃষ্টিত প্ৰেমৰ বিষয় বুলি ক'লে মই কবিতাৰ জৰিয়তে প্ৰকৃতিৰ সমস্যাসমূহ দেখুৱাই সেই সমস্যাসমূহ সমাধানৰ বাবে যিখিনি আমি চিন্তা কৰিব পাৰোঁ মানুহৰ মাজত ইতিবাচকভাৱে সেই কথাখিনি মই ভাবোঁ আৰু তেনেদৰে প্ৰেমৰ ধাৰণাটো কবিতাৰ মাজেৰে প্ৰকৃতি প্ৰেমৰ ধাৰণাটো আহিব পাৰে বুলি মই অনুভৱ কৰোঁ হয় হয় ধন্যবাদ মানস প্ৰতিম দত্ত ডাঙৰীয়া আপুনি সুন্দৰকৈ ক'লে এতিয়া মই ইন্দ্ৰনীলৰ কাষলৈ যাব খুজিছোঁ ইন্দ্ৰনীলক মই সুধিব খুজিছোঁ যিহেতু আপুনি এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি কবি উত্তৰ আধুনিকতাবাদী কবিতাত প্ৰেমৰ প্ৰভাৱ কিদৰে পৰিছে বুলি আপুনি ভাবে
প্ৰথম কথা উত্তৰ আধুনিকতাবাদত প্ৰেমৰ কথাটো আমি যদি চাওঁ যদি কবিতাত প্ৰেম অৰ্থাৎ উত্তৰ আধুনিকতাবাদৰ ধাৰাৰে যদি চাওঁ আমি বেলেগ বেলেগ ধৰণে চাব পাৰোঁ এতিয়া মই যদি মোৰ পৃথিৱীখনক ভাল পাওঁ তেতিয়াহ'লে তাত প্ৰত্যেকটো প্ৰকৃতিৰ কথা আহিব মানুহৰ প্ৰতি ভাল পোৱাৰ কথা আহিব আৰু আনুষংগিক বহুতবোৰ কথা আহে য'ত আমাৰ নিজৰ ব্যক্তিগত অনুভৱ অনুভূতিৰ কথা থাকে আমি সেই কথাবোৰ আমি কেতিয়াবা ব্যক্তিগত পৰ্যায়লৈ নগৈও আন কাৰোবাৰ প্ৰতি থকা বা ধৰক মই এটা সৰু উদাহৰণ দিব বিচাৰিছো ধৰক আমাৰ কথাবোৰ এনেকুৱা হয় যে কবিতা বুলি ক'লে যেতিয়া কোৱা হয় যে প্ৰেমৰ কবিতাৰ কথা বুলি ক'লে বহুতে ভাবে যে সেই কবিতাটো ব্যক্তিগত পৰ্যায়ত গৈ পেলাই লিখা হয় বা ব্যক্তিগত অনুভৱ অনুভূতিৰে লিখা হয় সেইটো হয় বহু ক্ষেত্ৰত এজন কবিয়ে কবিতা নিজৰ ব্যক্তিগত জীৱনক লৈ লিখে কিন্তু সকলো সময়তে তেওঁলোকে নিলিখে আচলতে এতিয়া মই যদি কওঁ মোৰ এখন যদি চিনেমা চাই ভাল লাগিছে মই সেই চিনেমাখনৰ এটা প্লটটো মোৰ কাৰণে হয়তো এটা কবিতা হ'ব পাৰে আৰু সেই চিনেমাখনৰ সেই প্ৰেমৰ কথা যদি সেই চিনেমাখনত সেই প্ৰেমৰ কথাখিনি মই মোৰ কবিতাৰ জৰিয়তে উত্তৰ আধুনিকতাবাদৰ ধাৰাৰ জৰিয়তে মই কবিতাত মই হয়তো আনিব পাৰোঁ সেই ধৰণৰ কিছুমান কথা থাকে উত্তৰ আধুনিকতাবাদৰ কবিতা আৰু প্ৰেম কেৱল এনেকুৱা নহয় যে আমি কেৱল পুৰুষ বা নাৰী প্ৰেমৰ কথাই কেৱল প্ৰেম আৰু সেই বহুতবোৰ কথা আছে যিবোৰে আমি প্ৰেমৰ কবিতা নহৈও আমি প্ৰেমৰ কবিতা লিখিব পাৰোঁ সেইখিনি ক'ব বিচাৰিছোঁ হয় ধন্যবাদ ইন্দ্ৰনীল গায়ন ডাঙৰীয়া এই একেটা প্ৰশ্নকে মই লুইত কিৰণ দাসকো সুধিম কিন্তু তাৰ আগতে মই এটা মন্তব্য পঢ়ি শুনাব খুজিছো মন কহুৱাই এটা লিখিছে সুন্দৰ অনুষ্ঠান হয় মন কহুৱা ডাঙৰীয়া আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আপোনাৰ বহুমূলীয়া সময় উলিয়াই আমাৰ অনুষ্ঠান চোৱাৰ বাবে আৰু আমাক এনেদৰে দিহা পৰামৰ্শ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ এতিয়া মই সেই একে প্ৰশ্নৰে সৈতে লুইত কিৰণ দাসৰ মাজলৈ আহিব খুজিছো উত্তৰ আধুনিকতাবাদী কবিতাত প্ৰেমৰ প্ৰভাৱ কিদৰে পৰিছে বুলি আপুনি ভাবে অলৰেডি আমাৰ ইন্দ্ৰনীল গায়ন ডাঙৰীয়াই ক'লে তাত আপুনি কিবা যোগ দিব বিচাৰিব ধন্যবাদ জনালো গ্ৰন্থ কথালৈ আচলতে এই প্ৰশ্নটো আপুনি সুধিছে উত্তৰ আধুনিকতাবাদীৰ আৰু কবিতা আৰু প্ৰেম হঠাৎ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কম সময়ত অলপ দিগদাৰ হয় কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছিলো যে কবিতাৰ যিটো ধাৰা ৰোমান্টিক যুগৰ পৰাই চলি আহিছে তাৰ পৰা লাহে লাহে যদি আমি বস্তুখিনি তললৈ লৈ আহোঁ মানে আনি থাকোঁ তেতিয়াহ'লে তাৰ উত্তৰটো কিছু ক্ষেত্ৰত বেলেগ হ'ব সেই বাদ আৰু প্ৰেম এই বস্তুটো নিৰ্ধাৰণ কৰাটো খুব এটা সহজ কথা নহয় গতিকে আমি বিদ্যায়তনিক ক্ষেত্ৰত যদি কথাখিনি বিচাৰ কৰিবলৈ চাওঁ তেতিয়াহ'লে দেখিম যে এই কোনোবা এটা প্ৰেমৰ যিটো বিষয় বা ভাৱধাৰা সেইটো যেতিয়া আমি উপস্থাপন কৰি পঢ়ুৱৈ কাষলৈ উলিয়াই আনিম তাত আমি যথেষ্টখিনি সাৱধানতা যথেষ্টখিনি আমি কথা মন কৰিবলগীয়া হয় এতিয়া আপোনাৰ প্ৰশ্নটো ক'বলৈ গ'লে ইন্দ্ৰনীল দায়ে কিছুমান কথা কৈছিলে প্ৰকৃতি প্ৰেমৰ মাজেৰে তেওঁ প্ৰেমক প্ৰতিষ্ঠা কৰিব বিচাৰে বা চিনেমা এখন চাই প্ৰেমক প্ৰতিষ্ঠা কৰিব বিচাৰে তাৰ মাজতো তাৰ উপৰিও এই আংগিক কবিতাৰ যিখিনি আংগিক সেই আংগিকখিনিত আমি বেছিকৈ গুৰুত্ব দি প্ৰেমক আমি আধুনিকতাবাদী বা উত্তৰ আধুনিকতাবাদী কবিতাৰ মাজতে উপস্থাপন কৰিব পাৰোঁ সেয়া চিত্ৰকল্প অসমীয়া কবিতাৰ ইমান শক্তিশালী চিত্ৰকল্প কিছুমান আছে বা প্ৰতীক কিছুমান আছে সেইখিনি আমি সাম্প্ৰতিক অসমীয়া কবিতাখিনি পঢ়িলেই কিছু ক্ষেত্ৰত বুজিব পাৰোঁ আৰু মই স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ উত্তৰ আধুনিকতাবাদ আৰু প্ৰেম এটা প্ৰশ্নৰ মাজতে এনেকে আলোচনা কৰাটো আচলতে অলপ জটিল কিছু ক্ষেত্ৰত সেইটো কাৰণে আমি যথেষ্টখিনি সময়ো আমাক লাগিব বাকীসকল যিসকল আছে তেওঁলোকে ইতিমধ্যে একেখিনি কথাই ক'ব বুলি মই ভাবোঁ কথাখিনি এইখিনি আচলতে এটা কথাত ক'বলৈ অলপ জটিল কিন্তু তথাপিও প্ৰতীক চিত্ৰকল্পৰ মাজেদি বা কিছুমান ক্ৰিটিকেল এনালাইচিছৰ মাজেদি আমি এই কথাখিনি আগবঢ়াই লৈ যাব পাৰোঁ কালি অজিত বৰুৱাৰ জন্ম শতবাৰ্ষিকী হৈ গৈছে প্ৰেম তেওঁৰ কবিতাটো সাংঘাতিক এটা চিত্ৰকল্প প্ৰতীকৰ মাজেদি সোমাই আছে সেইখিনিও আলোচনাৰ বিষয়বস্তু হ'ব পাৰে মোৰ ক'বলগীয়া এইখিনি আচলতে হয় হয় ধন্যবাদ লুইত কিৰণ দাস ডাঙৰীয়া আপুনি সুন্দৰকৈ কথাটো ক'লে এতিয়া মই আৰু এটা মন্তব্য পঢ়ি শুনাব খুজিছো মন কহুৱাই আকৌ লিখিছে অনুষ্ঠান উপভোগ কৰি আছো দাদা
ধন্যবাদ আৰু মই সমগ্ৰ আমাৰ দৰ্শকসকলক অনুৰোধ কৰিব খুজিছোঁ আপোনালোকৰ যদি কিবা জানিব লগা থাকে সুধিব লগা থাকে বা মনৰ ভাৱ প্ৰকাশ কৰিব লগা থাকে আমাক জনাব পাৰে আৰু আমি চেষ্টা কৰিম আপোনালোকৰ মন্তব্যসমূহ পঢ়ি দিবলৈ এতিয়া মই দীপৰ কাষলৈ পুনৰ আহিব খুজিছোঁ দীপ তাৰপিছত মই এটা কবিতা শুনিম এতিয়া প্ৰেম আমি ইতিমধ্যে আলোচনা কৰিলোৱে যে প্ৰেম বুলি ক'লে আমি অকল নাৰী আৰু পুৰুষৰ মাজৰ প্ৰেমক বুজোৱা নাই ইয়াত প্ৰেম বিভিন্ন ধৰণৰ হ'ব পাৰে প্ৰকৃতিৰ লগত প্ৰেম বা ঈশ্বৰৰ লগত প্ৰেম বিভিন্ন ধৰণৰ প্ৰেম হ'ব পাৰে এতিয়া প্ৰেমে জীৱনক কিদৰে ৰঙীন কৰে বা প্ৰেমৰ কবিতাই আমাৰ জীৱনটোক কেনেদৰে অৰ্থবহ কৰি তোলে বুলি আপুনি ভাবে হয় প্ৰশ্নটো আচলতে মই উত্তৰটো অকণ বেলেগকে দিওঁ বুলি ভাবিছো মোৰ এটা খুব মানে ভাল লগা কবিতা ৰুমিৰ এটা কবিতা আই লাভ ইউ আই লাভ মাই চেল্ফ বুলি এটা ৰুমিৰ খুব অত্যন্ত ভাল লগা কবিতা মই সেই কবিতাটো যেতিয়া পঢ়ো তেতিয়া ভাবো বা বেলেগক যেতিয়া শুনাও কোনোবাই যদি প্ৰশ্ন কৰে যে প্ৰেম সম্পৰ্কীয় ভাল পোৱা সম্পৰ্কীয় সেই কবিতাটোত গোটেইখিনি থকা যেন মই অনুভৱ কৰো মানে তাৰ অসমীয়া অনুবাদটো এনেকুৱা আছিলে এহাল মানে প্ৰেমিকে প্ৰেমিকাক সুধিছে যে তুমিতো নিজকে ভাল পোৱা তুমি সমানে মোকো ভাল পোৱা নে তেতিয়া প্ৰেমিকাই তাৰ উত্তৰত এনেকে কৈছিল মানে কবিতাটো শাৰীটো এনেকুৱা আছিল যে মই মোৰ নিজৰ কাৰণে মৰিছো অথচ মই তোমাৰ কাৰণে জীয়াই আছো গতিকে প্ৰেমটো এটা সাংঘাতিক ৰূপত কবিতাটোত উত্থাপন কৰা হৈছে আৰু বাকি কেইটা লাইনতো তেনেকুৱা আছে যে মই মোৰ চিন্তা শক্তি হেৰুৱাইছো অথচ তুমি যেতিয়া মোৰ ওচৰত আছা মই সকলোবোৰ ঘূৰাই পাইছো সকলো জ্ঞানখিনি মই ঘূৰাই পাইছো আটাইখিনি মই দুৰ্বল হৈছো মই হাউলি পৰিব খুজিছো কিন্তু যেতিয়াই তোমাৰ কথা অনুভৱ কৰিছো মই নিজকে থিয় দঙা দিছো গতিকে ইমান সুন্দৰ প্ৰেমৰ বক্তব্য অথচ প্ৰেমটো আমি কিভাৱে লৈছো বা মই কেনেকে মোৰ দীপৰ কানেকশ্যনটো কাট খাই গ'ল চাগে দীপ পুনৰ সংযোগ হৈছে হয় কিন্তু প্ৰেমৰ ক্ষেত্ৰত আমাৰ উইলিয়াম শ্বেক্সপিয়াৰৰ এটা খুব সুন্দৰ কথা কৈছিলে যে সঁচা প্ৰেমৰ পথ মানে যি দীৰ্ঘকালীন পথ সেই পথছোৱা মানে মসৃণ নহয় মানে অখৰা মুখৰা কাইটিয়া বাট এটাতহে আচলতে প্ৰেমে পূৰ্ণতা লভে বুলি কৈছে গতিকে সেই প্ৰেমটো হয়তো যিটো উইলিয়াম শ্বেক্সপিয়াৰে বুজাব বিচাৰিছে সেই প্ৰেমটো হয়তো আমাৰ যৌৱনৰ প্ৰেম হ'ব পাৰে বা ঈশ্বৰ প্ৰাপ্তিৰ এটা ভগৱান প্ৰাপ্তিৰ প্ৰেম হ'ব পাৰে যা প্ৰকৃতিৰ প্ৰেম হ'ব পাৰে যিটো কথা মানসে অলপ আগতে কৈছে যে মানসে যিটো কাম কৰি আছে যে প্ৰকৃতিৰ হকে প্ৰকৃতিৰ কাৰণে সংৰক্ষণৰ কাৰণে যিটো কাম কৰি আছে সেই বাটটো কিন্তু তেওঁৰ কাৰণে ইমান মসৃণ নহয় মানে তাত তেওঁৰ যিটো প্ৰেম লুকাই আছে সেই প্ৰকৃতিৰ প্ৰতি সমাজখনৰ প্ৰতি যি নৈতিক দায়িত্ববোধ আছে সেইখিনি কৰিব যাওঁতেও কিন্তু আমি বাটে বাটে উজুতি খাব লাগে গতিকে প্ৰেমৰ বিভিন্ন ধৰণৰ সংজ্ঞা আছে কিন্তু মই ভাবো যে প্ৰেম এটা স্বৰ্গীয় অনুভূতি আৰু প্ৰেমত এটা বন্ধুত্বসুলভ নেতৃত্ব থাকিব লাগিব মই প্ৰেমটো তেনেকেই বুজি পাওঁ দাদা আৰু কবিতাৰ কথা ক'লে অসমীয়া কবিতাটো বহুত আছে অলপ আগতে অজিত বৰুৱাৰ কথা ক'লে অজিত বৰুৱা বা নৱকান্ত বৰুৱাই যি ৰোমান্টিকতাবাদৰ পিছত আধুনিকতাবাদী যি কবিতাত যিটো প্ৰেম আনিছে সেইটো সঁচাকৈ খুব সাংঘাতিক আলোচনা হ'ব লাগে কথাবোৰ যিহেতু লুইতহঁত এতিয়া অধ্যাপক লুইত এজন আৰু গতিকে লুইতে এই কথাখিনি ভালকে জানিব তেওঁ হয়তো থেচিছত এই কথাবোৰ অৱতাৰণা কৰিছে তেওঁ মই যিহেতু তত্ত্বত বেছি নাযাওঁ মই ইমান তত্ত্ব বুজিও নাপাওঁ আৰু মই মোৰ কবিতাত যেতিয়াই কবিতা লিখো মই বৰ বেছি তত্ত্ব মই ফলো নকৰো মানে আৰু সেই কবিতাবোৰে আচলতে আমাক খুব আকৰ্ষণ কৰে যে বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰে নে অৰুন্ধতী নৱকান্ত বৰুৱাৰ গতিকে আৰু ইফালে হেম বৰুৱাৰ মমতাৰ চিঠিৰ কথা নকওঁৱেই হয় দুই লাইন মানে যদি এটা কবিতা শুনাই দিয়ে তেতিয়াহ'লে আমাৰ দৰ্শকেও ভাল পাব আমিও ভাল পাম মই আচলতে প্ৰেম হয় মই প্ৰেমৰ কবিতা ইমান লিখা নাই কিন্তু এটা কবিতা লিখিছিলো মোৰ
সম্ভৱতঃ এইটোৱে প্ৰথম কবিতা আছিল মানে 2014 চনত মই প্ৰান্তিক আলোচনীৰ জৰিয়তে প্ৰথম এইটো কবিতাৰে মই আচলতে কবিতা চিৰিয়াছলি লিখিবলৈ আৰম্ভ কৰিছিলো কবিতাটোৰ নাম আছিলে ৰাৱণ মই দুটামান লাইন মাতি দিছো হয় গোটেই কবিতাটো নামাতো নেকি হ'ব দীপ ঠিক আছে প্ৰেমৰ কাৰণে জীৱন হেৰুৱাজন সঁচা মনৰ মানুহ তেওঁ সঁচা মনৰ মানুহ আছিল বিচৰা নাছিল জানকীৰ দেহৰ গুণ অথবা জোৰকৈ বহুৱাই ল'ব খোজা নাছিল ৰূপ চৰিত্ৰহীন নায়ক তেওঁ নাছিল ভাতৃবধৰ নিৰ্মম অপৰাধী কাৰণ নাস্তিক হবলৈ শিকা নাছিল লংকাবাসীয়ে প্ৰেম যাৰ চকুত থাকে প্ৰেম যাৰ বুকুত থাকে তেওঁ চেপিব নোৱাৰে নাৰী দেহৰ কোমল অংশ তেওঁলোকহে কুণ্ঠচ যিসকলে বিশ্বাস কৰিব নোৱাৰে নিজৰ পত্নীক অথবা ভগ্নীক মই এইখিনি মাতি দিলো কবিতাটো সুন্দৰ অৰ্থবহ কবিতা খুব ভাল লাগিল দীপ বহুত বহুত ধন্যবাদ আৰু এটা কমেন্ট পঢ়ি দিব খুজিছো তাৰ পিছত মই মানসৰ কাষলৈ যাম সত্যৰেখা বৰদলৈ বাইদেৱে লিখিছে স্বাস্থ্যদেইজন পুনৰ শুভেচ্ছা জনালো বাইদেউ আপোনালৈ আমি শুভেচ্ছা জনাইছো গৌতম তালুকদাৰ খুৰা লিখিছে ৰাৱণলৈ সুস্বাগতম আপোনালৈ স্বাগতম জনাইছো এতিয়া একেটা প্ৰশ্নকে মই মানসক সুধিব খুজিছো মানস এটা প্ৰেমৰ কবিতাই আমাৰ জীৱনটো কেনেদৰে সুন্দৰ কৰিব পাৰে বা আমাৰ জীৱনটো কেনেকে অৰ্থবহ কৰি তুলিব পাৰে বুলি আপুনি ভাবে হয় প্ৰেমৰ কবিতা এটাই আমাৰ জীৱনটো অৰ্থবহ কৰি তুলিব নিশ্চয় পাৰে মানে প্ৰেমৰ আমি যদি সেই বিষয়টোৰ লগত জড়িত হৈ থাকো কবিতাটোৰ ভাৱ বস্তু যদি আমাৰ মানে চিন্তাধাৰাৰ লগত মিল হয় বা সেই চিন্তাধাৰাৰ সৈতে আমি নিজকে খাপ খুৱাব পাৰোঁ তেনেহ'লে নিশ্চিতভাৱে প্ৰেমে আমাৰ জীৱনত সুপ্ৰভাৱ পেলাব পাৰে এতিয়া প্ৰেম বুলি ক'লে মই এটা সৰু মানে উদাহৰণ দিবলৈ ভাল পাম সৰুতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া প্ৰেম বস্তুটোনো কি সেই কথাটোকে ক'ব বিচাৰিছোঁ যে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি যেতিয়া চাইকেল চলাওঁ মই যেতিয়া চাইকেল চলাইছিলোঁ সৰুতে প্ৰথম চাইকেল চলাবলৈ শিকিছিলোঁ তেতিয়া চাইকেল চলাই যাওঁতে মই ৰাস্তাত লুটি খাই পৰিছিলোঁ আৰু তেতিয়া মা ল মাৰি গৈছিলে যে তই দুখ পালি নেকি আৰু মই চাইকেল লৈ তাৰ পৰা আঁতৰি গ'লো কিন্তু মাৰ মনত থাকিয়ে গ'ল যে সি দুখ পাইছে নেকি মই আকৌ চাইকেল চলাই মই বহুত দেৰি পিছত ঘূৰি নহালৈকে মাৰ মনত মোলে বাচ্ছা যে দুখ পালে নেকি মানে সেয়াই প্ৰেম তাত আৰু মানে প্ৰেমৰ কোনো ব্যাকৰণ নাথাকে কোনো তাক প্ৰকাশ কৰিব নোৱাৰি ধৰক মই সৰু এটা কথা উদাহৰণ দিওঁ আজিৰ পৰা 2 বছৰৰ আগতে আমাৰ ইয়াতে অলপ শগুন মৰিছিলে মই নিজৰ কথাই কৈছো আৰু তাতে যেতিয়া শগুন মৰাৰ আমি মানে শগুনে পয়জন খাইছিলে বিষ খাইছিলে আৰু সেই খবৰ পাই বিষ মানে কি এটা মৰাহ খাইছিলে গৰুৰ সেই মৰাহটো খাওঁতে তেওঁলোকৰ বিষক্ৰিয়াত শগুনখিনি আক্ৰান্ত হৈছিলে তেতিয়া আমি দবলিয়াই গৈ মেলি তাৰ আমি 3টা শগুন মানে ৰক্ষা কৰিবলৈ সক্ষম হৈছিলোঁ ট্ৰিটমেণ্ট কৰাৰ পিছত আমি আপোনাৰ বন বিভাগৰ সহযোগত ভেটেনাৰী সহযোগত যেতিয়া সেই চৰাইকেইটা উৰাই পঠাব নোৱাৰলৈকে মানে আমাৰ মনত যিটো মানে ভয় ভাৱ মানে টোপনি নোহোৱা কি হৈছে তাক কেনেকে খুৱাম ক'ৰ পৰা মাংস আনি দিম শগুন কেইটাক এই যে চিন্তাখিনি আছে আমাৰ মনত যে মানে খেলাই আছে যে কিবা এটা হৈছে আৰু আমি ঠিক কৰিব লাগে সেইটোৱে মই ভাবোঁ সেইটোৱে প্ৰেম গতিকে প্ৰেমে নিশ্চিতভাৱে আৰু সেই তাৰ কথাবিলাকত প্ৰেমৰ কবিতা এটাৰ বিষয়বস্তুৱে নিশ্চিতভাৱে মানুহক মানে নতুনভাৱে চিন্তা কৰিবলৈ শিকায় সেই তাৰ বিষয়বস্তু যিয়ে নহওক লাগে যে মই এই কথাটো এনেকৈ চিন্তা কৰা নাছিলোঁ দেখোন তেনেকুৱা ধৰণে মানুহে ভাবিবলৈ শিকায় বা চিন্তা কৰিবলৈ শিকায় যিকোনো এটা বিষয়বস্তু এয়া প্ৰকৃতি প্ৰেম হওক আত্মপ্ৰেম হওক প্ৰেমিকাৰ প্ৰতি থকা প্ৰেম হওক যিটো আমি প্ৰেম বুলি ক'লে সাধাৰণতে বুজোঁ গতিকে সেই প্ৰত্যেকটো মানে প্ৰেম বিষয়ক প্ৰত্যেকটো কথা আমাক নতুনকৈ জীৱনটোক ভাল পাবলৈ শিকায় গতিকে প্ৰেম মই ভাবোঁ যে প্ৰেমে আমাৰ জীৱনটোক নতুন দৃষ্টিৰে চাবলৈ শিকায় নেতিবাচক এটা পৰিৱেশৰ মাজত আমাক ইতিবাচকভাৱে চিন্তা কৰিবলৈ শিকায় ধন্যবাদ মানস এতিয়া আপোনাৰ পৰা এটা যদি দুই লাইন যদি কবিতা হৈ যায় প্ৰেমৰ বিষয়ক আৰু তাৰে আগতে মই এটা কমেণ্ট পঢ়ি দিছোঁ আমাৰ
এক্সিকিউটিভ এডিটৰ প্ৰাণজিৎ দাসে লিখিছে মানসৰ পৰা প্ৰকৃতি বিষয়ক এটা কবিতা আৰু তেওঁৰ যাত্ৰাটোৰ বিষয়ে অলপ জানিব বিচাৰো আপুনি ক'লে যাত্ৰাটোৰ বিষয়ে আৰু যদি দুআষাৰ কৈ দিয়ে আৰু এটা কবিতা হয় আমি আচলতে মই মোৰ নিজৰ বিষয়ে ক'বলৈ গ'লে কবিতাৰ জৰিয়তে মই সাহিত্য চৰ্চাৰ জগতখনত ভৰি দিছিলোঁ না মই তেতিয়া নিবিড় অনুৰাগ মানস নামেৰে কবিতা লিখিছিলোঁ কবিতাৰ জৰিয়তে সেই সৃষ্টিশীল পৃথিৱীখনৰ সৈতে চিনাকি হৈছিলোঁ লাহে লাহে মই এটা কথা লক্ষ্য কৰিছিলোঁ যে আমি কবিতাৰ সমান্তৰালভাৱে প্ৰকৃতিৰ জগতখনৰ সৈতে আমি মই যেতিয়া দেখিছিলোঁ যে বিভিন্ন ধৰণৰ সমস্যা হৈ আছে সেই সমস্যাখিনি আমি সৃষ্টিশীলভাৱে মানুহৰ মাজলৈ লৈ যাবলৈ আমাৰ মাত্ৰ এমুঠিমান মানুহেহে চেষ্টা কৰি আছে সেই এমুঠিমানৰ সৈতে লগ লাগি ময়ো যদি অকণমান সেৱা আগবঢ়াব পাৰোঁ আমাৰ মানৱ সমাজৰ কাৰণে আমাৰ পৃথিৱীখনৰ কাৰণে জলবায়ু পৰিৱৰ্তনৰ যি ভয়াৱহ পৰিস্থিতি এটা আমাৰ মাজলৈ আহিছে যিটো সময়ত আমি মানে আমাৰ জীৱনটো এনেকুৱা হৈছে আমি গৰম অহাৰ লগে লগে আমি গছ পুলি ৰোৱাৰ কথা ভাবোঁ গছ পুলি ৰোপণৰ কথা ভাবোঁ আৰু ঠাণ্ডা দিন অহাৰ লগে লগে আমি পাহৰি যাওঁ আৰু গছ পুলি ৰোৱাটো আমি দায়বদ্ধতাৰ সলনি মানে ৰুব লাগে কাৰণে ৰোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ মাজলৈ গুচি গৈছিলোঁ গতিকে মই এইটো কথা মানে বুজাবলৈ বা নিজেও কৰিবলৈ চেষ্টা কৰোঁ যে মই যদিহে গছ পুলি এটা ৰোপণ কৰি জীয়াই তোলাৰ দায়িত্ব নাথাকে বা মই নোৱাৰো জীয়াই তুলিব তেনেহ'লে মই ৰোপণ কৰিবলৈও নাযাওঁ বা মই বেলেগক মোৰ ছাত্ৰ ছাত্ৰীকো শিকাওঁ ঠিক তেনেকুৱা সমান্তৰালভাৱে আমি এটা মিছন আৰম্ভ কৰিছোঁ এই বছৰ যোৱা 2 বছৰৰ পৰা সগুণৰ কথা ক'লো তাৰ সমান্তৰালভাৱে আমাৰ থলুৱা মাছবোৰৰ কথা আমাৰ থলুৱা মাছবোৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈ পোৱালি জগায় মানে কণী পাৰে আৰু পোনা দিয়ে আৰু সেই সময়ছোৱাতে মানুহে পোনা মাছ ধৰি খায় ঢেকীয়াৰ লগত ভাজি খুব ভাল পায় আৰু বহুত চেলিব্ৰিটি হওক বহুত মানুহে এইখিনি সময়ত থলুৱা মাছবিলাক ধৰি ফটো দিয়ে কাৰণ সেইটো সময়ত মাছবিলাক সহজে জালত লাগে গতিকে আমি আমাৰ নতুন প্ৰজন্মৰ শিশুসকলক বা মোৰ ছাত্ৰ ছাত্ৰীসকলক বা নতুন প্ৰজন্মক এই কথা শিকাবলৈ যত্ন কৰিছোঁ যে আমি এপ্ৰিলৰ পৰা জুলাইলৈ থলুৱা মাছ নাখাওঁ এই 4 মাহ বা 3 মাহ সময় আমি মাছ নাখালে আমাৰ কোনো অসুবিধা নহয় সিও এক প্ৰকাৰৰ প্ৰেমেই গতিকে এই মই যাক শিকাইছোঁ সেই ল'ৰা ছোৱালীবিলাকে লাহে লাহে সেই কথাবিলাক বুজিবলৈ আৰম্ভ কৰিছে আৰু এইটো মঞ্চৰ পৰাই হওক বা মানে বিভিন্ন প্লেটফৰ্মত মই এটা অনুভৱ কৰোঁ অভাৱ এটা অনুভৱ কৰোঁ সেইটো হ'ল আমাৰ অসমক এটা জাতীয় মাছ লাগে জাতীয় মাছ কেলে লাগে জাতীয় মাছ নহ'লেও আমি মাছ সংৰক্ষণৰ কাৰণে আগবাঢ়িব পাৰোঁ কিন্তু সুবিধা পাইছোঁ কাৰণে মই আজি কৈছোঁ যে আমাৰ অসমত এটা জাতীয় মাছ এই কাৰণেই লাগে যে জাতীয় মাছৰ ধাৰণাটো অহাৰ লগে লগে মানুহৰ মাজত সেই সজাগতাটো আৰু অলপ আহিব গতিকে আমাৰ অসমতো বিপন্ন প্ৰজাতি আছে আমি চেং মাছৰ পৰা আৰম্ভ কৰি আমাৰ পাভ মাছো আছে তেনেকুৱা ধৰণৰ আমি যদি যিকোনো এটা থলুৱা মাছ যদিহে জাতীয় মাছ কৰা হয় তেনেহ'লে মই ভাবোঁ যে মানুহৰ মাজত আৰু সজাগতাটো যাব গতিকে তেনেকুৱা ধৰণে আমি কামবিলাক কৰিবলৈ যত্ন কৰিছোঁ আৰু তাৰ ফলাফল কিন্তু আমি পাইছোঁ এটা সৰু উদাহৰণ দিওঁ মই সুবিধা পাই বেছি সময় লৈছোঁ চাগে তথাপিও কৈছোঁ আমি যেতিয়া অনুষ্ঠানবিলাকত এই মাছ কিয় খাব নালাগে এইবিলাক আমি বুজাই থৈ আহোঁ তাৰপিছতে এবাৰ মই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ সৰু ল'ৰা ছোৱালীবিলাক আছে তেওঁলোকক বুজালোঁ যে আমি মাছ কিয় খাব লাগে নালাগে সেইখিনি কথা বুজোৱা হ'ল মাছটোতো আমি খামেই মানুহ হিচাপে মানুহে যিমান ক'লেও মানুহে মাছ খাদ্য গতিকে খাবই এইবিলাক খাদ্য শৃংখলৰ কথা বা অন্যান্য কাৰণ কথা আছে এইবিলাকলৈ আমি নাযাওঁ আমি সংৰক্ষণৰ দিশটো চালোঁ আৰু পোনা মাছ হোৱা সময়খিনি আমি নোখোৱাৰ কথা বুজাই ক'লোঁ তাৰ 2 দিনমানৰ পিছত এগৰাকী গাৰ্জেনে মোক চিনাকি সূত্ৰে ফোন কৰিছে যে মানস তুমি কি কৈছিলা ছোৱালীজনীয়ে আমাৰ ঘৰত মাছ নাখাওঁ বুলি কৈছে গতিকে সেইটো এটা আউটকাম সেইটো এটা ফলাফল আৰু সেইটো এই যে মনত যে সিহঁতি যে ঘৰত ক'ব পাৰিছে ঘৰত বুজাইছে এনেকুৱাও আছে মোক আপত্তি দিয়েহি যে ছাৰ দেউতাক মই কৈছোঁ দেউতাই মাছলৈ গৈছে আপুনি এদিন যাওকচোন বুজাওকগৈ এইখিনি সময় যে মাছ খাব নালাগে গতিকে এইবিলাক আমাৰ ফলাফল বা আউটকাম আৰু সেই আউটকামটো লৈ আমি প্ৰকৃতিৰ কাৰণে কাম কৰিব পাৰোঁ আৰু ইও এক প্ৰকাৰৰ প্ৰেমেই গতিকে মই মোৰ যাত্ৰাটোৰ বিষয়ে আৰু কৈ থাকিলে বহুত দীঘলীয়া হৈ থাকিব গতিকে তাৰ মাজলৈ নাযাওঁ প্ৰাণজিৎ দাই কবিতা এটাৰ কথা কৈছিলে পৰিৱেশ বিষয়ক কবিতা মই বৰ্তমান সময়ত মই যিটো অসমীয়া কবিতাত অসমীয়া ভাষাত আচলতে নতুন ধাৰণা যদিও কবিতাৰ ক্ষেত্ৰত নতুন ধাৰণা নহয় ইক'পয়ট্ৰি বা পাৰিপাৰ্শ্বিক কবিতাৰ যিটো ধাৰণা সেই সম্পৰ্কে কিছু চৰ্চা কৰিবলৈ চেষ্টা কৰি আছোঁ তাৰে এটা কবিতা মই প্ৰাণজিৎ দাই অনুৰোধ কৰিছে আৰু আপোনালোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মই সৰু এটা কবিতা পাঠ কৰি দিছোঁ কবিতাটোৰ শিৰোনাম হৈছে আমাৰনো কি যায়
হাতী এটা মৰিছে আমাৰনো কি যায় চৰাই এটা মৰিছে আমাৰনো কি যায় গছজোপা কাটিছে আমাৰনো কি যায় পাহাৰখন খহিছে আমাৰনো কি যায় মানুহবোৰ মৰিছে আমাৰনো কি যায় বানত মান হেৰাইছে আমাৰনো কি যায় বেলিটি ঢুকাইছে হ'ব দে একো নাই 18টা হাতী মৰিল আমাৰনো কি দৰকাৰ এজাক হগুনে বিষ খালে মৰিলে মৰিল আৰু এজাক মানুহ মৰিছে এজাক মানুহ মৰিছে এজাক চৰাই মৰিছে এখন হাবি জ্বলিছে হ'ব দে মৰিলে মৰক আমাৰনো কি যায় বিৰাট সুন্দৰ কবিতা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি ইমান সুন্দৰ কবিতা এটা পাঠ কৰি শুনালে আমাৰ ৰাইজক আমাক খুব ভাল লাগিলে আৰু লগতে আপোনাৰ যাত্ৰাৰ বিষয়ে জানিব পাৰি খুব ভাল লাগিলে আপোনাৰ যাত্ৰা সফল হওক তাৰে কামনা কৰিলোঁ এতিয়া মই আহিছোঁ ইন্দ্ৰনীল আপোনাৰ কাষলৈ আপোনাক আৰু লুইত কিৰণক বহুত সময় মই বহুৱাই ৰাখিছোঁ এতিয়া তাৰ আগতে মই কেইটামান কমেণ্ট পঢ়ি দিওঁ সঞ্জীৱ ইয়াৰ আগতে হিমা তুষাৰ হীৰক চহৰীয়া বাপন বৰীয়া বুলি তেখেতে কমেণ্ট কৰিছে ধন্যবাদ তাৰপিছত বিজয় বেজবৰুৱাই মন্তব্য কৰিছে সজ পদক্ষেপ আগবাঢ়ি যাওক ধন্যবাদ বিজয় বেজবৰুৱা ডাঙৰীয়া তাৰপিছত মনীষা বাইদেৱে আমাক লিখিছে আন্তৰিক শুভেচ্ছা জনালোঁ সুন্দৰ নিদৰ্শন পোৱা অনুষ্ঠান হৈছে ধন্যবাদ মনীষা বাইদেউ তাৰপিছত মনালিছা শৰ্মা লিখিছে দীপৰ ৰাৱণ বৰ ভাল লগা কবিতা এই দীপ আজি সঁচাই ভাল লাগিল কবিতাটো শুনি মোৰ কিন্তু সম্পূৰ্ণ কবিতাটো শুনিবলৈহে মন থাকি গ'ল এটা মানে তাৰপিছত NP বৰদলৈ তেখেতে লিখিছে যে ৰাৱণ এটা বৰ সুন্দৰ কবিতা ধন্যবাদ NP বৰদলৈ দেৱক তাৰপিছত মধুস্মিতা বৰুৱা শইকীয়া বাইদেৱে লিখিছে দীপৰাজৰ ৰাৱণ মোৰ এটি প্ৰিয় কবিতা তো দীপ পুৰা সম্পূৰ্ণ কবিতাটোৱে শেষত এবাৰ হৈ যাওক নেকি ধন্যবাদ মধুস্মিতা বাইদেউ ছয়ানিকা বাইদেৱে লিখিছে সুন্দৰ অনুষ্ঠান ধন্যবাদ ছয়ানিকা বাইদেউ আৰু কৰবী ভূঞা বাইদেৱে লিখিছে অতি সুন্দৰ অনুষ্ঠান ধন্যবাদ কৰবী ভূঞা বাইদেউ তাৰপিছত ছয়ানিকা বাইদেউ আকৌ লিখিছে মানসৰ কবিতাটো বহুত ভাল লাগিল ধন্যবাদ ছয়ানিকা বাইদেউ মানসৰ কবিতাটো আমাৰ সকলোৰে ভাল লাগিল আৰু পূৰবী ফুকনে লিখিছে সুন্দৰ অনুষ্ঠান আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ অনুষ্ঠান চোৱাৰ বাবে আৰু আমাক মন্তব্য দিয়াৰ বাবে পূৰবী বৰুৱাই লিখিছে সুন্দৰ ধন্যবাদ পূৰবী বৰুৱা আৰু কমেণ্ট আছে সঞ্জীৱ নাই আৰু ঠিক আছে ইন্দ্ৰনীল আপোনাৰ কাষতো মানে একেটা প্ৰশ্নকে লৈ আহিছে যিহেতু প্ৰেম কথা আৰু কবিতা প্ৰেমৰ কবিতাই আমাৰ জীৱনটো কিদৰে অৰ্থবহ কৰি তোলে বুলি আপুনি ভাবে তাৰপিছত আপোনাৰ এটা কবিতা শুনিম ইন্দ্ৰনীল আপোনালৈ আপোনাৰ মিউট হৈ আছে আপুনি শুনিছে আচ্ছা ঠিক আছে মই আৰু পুনৰবাৰ কৈছো আপুনি কেনেদৰে ক'ব বিচাৰিব যে প্ৰেমে আমাৰ জীৱনটো কিদৰে অৰ্থবহ কৰি তোলে লগতে প্ৰেমৰ কবিতাই আমাৰ জীৱনটো কিদৰে সুন্দৰ বা অৰ্থবহ কৰি তোলে বুলি আপুনি ভাবে শুনিছেনে ঠিক আছে আপোনাৰ লগত অলপ কাৰিকৰী বিজুতি হৈছে চাগে মই এতিয়া লুইটৰ কাষতে আহো এই প্ৰশ্নটোৰ সৈতে মই আপোনাৰ কাষলৈ আহিম পুনৰ আপুনি নিশ্চয় শুনিছে প্ৰশ্নটো লুইট হয় শুনি আছো মোৰ মাতটো হয় আপুনি কেনেকে মানে ইয়াৰ উত্তৰটো দিব বিচাৰিব আৰু তাৰ পিছত যদি আপুনি এটা কবিতাৰে আমাক দুআষাৰ কিবা শুনাব মানে বিচাৰে তেতিয়া আমি ভাল পাম হয় ধন্যবাদ প্ৰেমে আচলতে কেনেকৈ জীৱনটো ধুনীয়া কৰি ৰাখে বুলি আপুনি সুধিছে বা কবিতাৰ মাজেদি মই কথাখিনি আচলতে সাহিত্যগত দৃষ্টিভংগীৰে মই ক'বলৈ চেষ্টা কৰিম ব্যক্তিগত দৃষ্টিভংগীৰে নহয় আচলতে আমি
যিমানখিনি কবিতা পঢ়িছো আজিলৈকে বা যিমানখিনি অসমীয়া সাহিত্যৰ বা বিশ্ব সাহিত্যৰ যিসমূহ কবিতা পঢ়িছো সেই কবিতাসমূহৰ অধিকাংশতে আমি সেই প্ৰেমৰ চিত্ৰণখিনি দেখিবলৈ পাওঁ। সমানুপাতিকভাৱে সেই প্ৰেমৰ চিত্ৰণখিনিৰ পৰানো কেনেকৈ এখন সমাজৰ অগ্ৰগতি হয়, এখন দেশৰ অগ্ৰগতি হয় বা এটা জাতিৰ অস্তিত্ব আৰু জাতীয় চেতনাখিনি লুকাই থাকে, সেই প্ৰসংগখিনি আমি পঢ়িবলৈ চেষ্টা কৰিছো বা আমি পঢ়িছো। গতিকে সেই ব্যক্তিগত জীৱনক কেন্দ্ৰ কৰি যদি আমি কথাখিনি ক'বলৈ যাওঁ, প্ৰেমে আমাক জীয়াই থকাৰ, সামগ্ৰিকভাৱে এটা জীয়াই থকাৰ এটা শক্তি প্ৰদান কৰে, কাম কৰিবলৈ বা পজিটিভিটি আনিবলৈ, মনৰ মাজত এক নতুন চিন্তাৰ খোৰাক যোগায় বা কিছু ক্ষেত্ৰত আমাক নতুন কথা সুকীয়াকৈ ভাবিবলৈ শিকায়। সেইখিনি আচলতে প্ৰেমৰ পৰা পোৱা মানুহৰ এটা অতি শক্তি বুলি আমি ক'ব পাৰো, যিটো বেলেগ বস্তুৰ পৰা, বাহ্যিক কোনো ধৰণৰ পদাৰ্থ, কোনো ধৰণৰ অন্যান্য সম্পৰ্কৰ পৰা পোৱা নাযায়। গতিকে সাহিত্যৰ ক্ষেত্ৰতো ঠিক একেখিনি আচলতে। অসমীয়া কবিতাৰ বেজবৰুৱাই যদি পঢ়িবলৈ যাওঁ, ধনবৰ আৰু ৰতনীৰ দৰে যেতিয়া প্ৰেমৰ কবিতা আমি পঢ়ো বা মালতীৰ দৰে যেতিয়া আমি প্ৰেমৰ কবিতা পঢ়ো বা চন্দ্ৰকুমাৰৰ আমি প্ৰতিমাৰ দৰে যেতিয়া আমি কবিতা পঢ়ো, সেই পুৰণি 100 বছৰ আগৰ কথাখিনি মই কৈ আছো, তেতিয়া আমাৰ জীৱনটো, আমাৰ অধ্যয়নখিনিৰ কিছু ক্ষেত্ৰত সাৰ্থক হৈছে যেন লাগে, যে তেতিয়া ইমান ধুনীয়া ধুনীয়া প্ৰেমৰ কবিতা অসমীয়া সাহিত্যত আছিলে। তো তাৰ বাহিৰেনো আমাক কি লাগিছে? আৰু তাৰ তললৈ যদি আহোঁ, তাৰ অলপ আগলৈ যদি আহোঁ, বিংশ শতিকাৰ মাজৰ সময়খিনিলৈ যদি আহোঁ, অম্বিকাগিৰিৰ তুমি পঢ়াৰ পিছত, অম্বিকাগিৰি চৌধুৰীৰ তুমি নামৰ শীৰ্ষক কবিতাটো পঢ়াৰ পিছত তেতিয়া উপলব্ধি কৰো আচলতে কি সাংঘাতিক এটা শক্তি প্ৰেমৰ, কি সাংঘাতিক এটা মায়া আচলতে প্ৰেমৰ। আকৌ যদি অলপ দেৰিকৈ তললৈ তাৰ পিছলৈ যদি আহোঁ, তেতিয়া আকৌ নৱকান্ত বৰুৱাৰ যদি এটা প্ৰেমৰ পদ্য পঢ়ো, তো কি সাংঘাতিক এক বিষাদেৰে ভৰা জীৱন আচলতে আমাৰ। প্ৰেমটো কেৱল আমাৰ ভাল পোৱাই নে, প্ৰেমটো কেৱল চকু দুটাৰ মিলনেই নে, কি সাংঘাতিক এক কষ্টকৰ বিষাদগ্ৰস্ততা হ'ব পাৰে প্ৰেম মানে। সেইটো আমি নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্যৰ যেতিয়া তেওঁ কয় আবেলি আবেলি গণ বুলি, তেতিয়া আমাৰ সেই বিষাদগ্ৰস্তটো আমাৰ মনলৈ সোমায়। তাৰপিছতে আকৌ যদি আমি তাৰ তললৈ অকমান দেৰিলৈকে আহোঁ, একেবাৰে আধুনিক কবিতালৈ, হীৰেন্দ্ৰনাথ দত্তৰ চুমনি বুলি এটা কবিতা আছে। চুমনিত আকৌ এটা পলৰীয়া এহাল প্ৰেমিক প্ৰেমিকাৰ কথা উল্লেখ কৰে। তো হোৱাটো ফেণ্টাচি, মই যদি কওঁ সামগ্ৰিকভাৱে, প্ৰেমটো এটা কেনেকুৱা ধৰণৰ ফেণ্টাচি হ'ব পাৰে? ইয়াতে কষ্ট আছে, একাগ্ৰতা আছে, কাম কৰাৰ শক্তি আছে। একেবাৰে সামগ্ৰিকভাৱে মই শেষত যদি কওঁ, প্ৰেম বুলি ক'লে, ব্যক্তিগত জীৱন বুলি ক'লে মোৰ বিশ্ব সাহিত্যৰ দান্তেৰ কথাই মনলৈ আহে, দান্তেৰ ডিভাইন কমেডিৰ কথাই মনলৈ আহে। তাতকে আৰু প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন, উৎকৃষ্টতম ৰচনা হয়তো পৃথিৱীত খুব কমেই আছে। বিয়েট্ৰিছক তেওঁ মাত্ৰ 10 নে 12 ছেকেণ্ডৰ বাবে এখন ৰঙা শাৰী পিন্ধি থকা দেখিছিলে, তাৰে অনুপ্ৰেৰণাত তেওঁ ডিভাইন কমেডি ৰচনা কৰিলে। সেয়া পৃথিৱীৰ অন্যতম এক সাহিত্য। তো সামগ্ৰিকভাৱে আচলতে প্ৰেমৰ বৰ্তমান আৰু প্ৰেমৰ ফলত সৃষ্টি হোৱা যিখিনি সাহিত্য, সেইখিনি আচলতে আমাৰ আলোচনাৰ বিষয় হ'ব পাৰে, বা এইখিনি আমাৰ অতীত অধ্যয়নৰ ক্ষেত্ৰতো আমাৰ আলোচনাৰ বিষয়বস্তু হ'ব পাৰে। আৰু সাহিত্যত মই এটা কথা উল্লেখ কৰিছিলো, কেনেকৈ সেই প্ৰেমৰ ধাৰণাটো সলনি হৈ আহি আছে। এই জোনাকী যুগৰ পৰা আৰম্ভ কৰি এই উত্তৰাধুনিকতাবাদ বা অধিবাস্তৱবাদী কালৰ সাহিত্য চলি আছে, কেনেকৈনো প্ৰেমৰ ধাৰণাটো সলনি হৈ লাহে 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 আহি আছে। এতিয়া অলপ আগতে প্ৰকৃতি প্ৰেমৰ কথা উল্লেখ কৰিছে, অলপ আগলৈকে তাৰ পৰৱৰ্তী সময়ত কি ঠিক আমাৰ AI আহি আছে, AI প্ৰেমৰ ক্ষেত্ৰতো সেই এনেকুৱা ধৰণৰ সাংঘাতিক এটা নতুন এটা মিক্স হ'ব, ফিউজন হ'ব প্ৰেমৰ সাহিত্য। এইটো আকৌ আজিৰ পৰা 10 বছৰ পিছত আলোচনা হ'ব। কথাখিনি ক'বলৈ পোনপটীয়াকৈ অলপ দিগদাৰ, মই সেইটো কাৰণে কথাখিনি একাধিক ক্ৰমে ক'বলৈ চেষ্টা কৰিলো। আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো একেখিনি কথাই, অনুপ্ৰেৰণা আৰু আস্থা, এয়াই হৈছে প্ৰেম। সাহস আৰু দুখৰ সময়ত যি লগত থাকে, মা দেউতাই হওক, পৃথিৱীখনেই হওক, গাঁওখনেই হওক, ভাল পোৱা গৰাকীয়ে হওক, এইখিনি আচলতে সেইখিনি আৰু সামগ্ৰিকভাৱে প্ৰেমৰ ধাৰণা। আৰু প্ৰেম আৰু কবিতাৰ মাজৰ সেইখিনি হৈছে ফিউজনখিনি আচলতে। সুন্দৰ সুন্দৰ লোহিত কিৰণ দাস, আপোনাৰ কথাখিনি কিন্তু একদম মন চুই গ'ল, হৃদয় চুই গ'ল। আপুনি সুন্দৰকৈ ক'লে কথাখিনি। যদি এটা কবিতাও হৈ যায়, আপুনি যদি এটা কবিতা শুনাই দিয়ে দুআষাৰি, নিজৰ কবিতা শুনা মানে বেলেগৰ, সেইটো এটা আপোনাৰ কথা ইচ্ছা, আচলতে। আপুনি যিটো ভাল পায় সেইটোৱে শুনাওক, আপোনাৰ প্ৰিয় কবিতাটো শুনাওক। প্ৰিয় কবিতাটো ঠিক এতিয়া মনত নাই বাৰু গোটেইটো, তথাপিও মই সৰুকে দুফাকি মান পঢ়ি দিব বিচাৰিছো। প্ৰেমৰ কবিতা বুলি ঠিক নহয় আচলতে, তথাপিও এনে মই উদাহৰণ কেইটামান দিছো অলৰেডি প্ৰেমৰ। তথাপিও মই এই মোৰ অগ্ৰজ কবি
মই নিজৰ কবিতা নপঢ়ো। অগ্ৰজ কবি অগ্ৰজ কবি ডেনিগাম খুব মোৰ প্ৰিয় কবি বৰ্তমান সাম্প্ৰতিক সময়ত। তেওঁ বৰ্তমান কলিকতাত কাম কৰি আছে। মই ডেনিগামৰ এটা কবিতা পঢ়ি দিবলৈ বিচাৰিছো, যেনে তাক শুভেচ্ছা জ্ঞাপন কৰিছো। বনমিতাৰ সৈতে এসন্ধ্যা, কোনে নাম থলে তোমাৰ বনমিতা, আইৰ বুকুত ভোক গুচাওতে দেউতাই, সুখৰ চৰাইবোৰ ঘূৰি আহিছে দুখৰ অৰণ্যলৈ, তোমাৰ মৰম পাবলৈ কাষত বহি আছো মই, সঁচাই কৈছো। জোনৰ পোহৰ নাথাকিলে তৰাৰ পোহৰে নজৰায়, তোমাৰ মৰম নাপালে জীয়াই থকাটোৱে অৰ্থহীন, সঁচানে? আজি কি হব, কালিলৈ কি হব, কোনেনো কব পাৰিব সেইজনী। তুমি অইন কাৰোবাৰেই হবানে মোৰেই হবা, কোনেনো কব পাৰিব, মই পাৰিম। কোনজনী তোমাক কব নোৱাৰিম মোৰ ভাল পোৱা, এনেকৈ ভাবি থাকিলে হৃদয়খন নষ্ট হৈ যাব। এই দুপৰ ৰাতি তুমি কিয় আহিছা শুব নোৱাৰো, চাকি গছি নুমুৱাই দিওঁ, ফুলি উঠক প্ৰেমৰ গোলাপ মোৰ হৃদয়ৰ বাগিচাত। কবি আৰু কবিতাই দুয়ো একেলগে শেষত বিচনাত শুই পৰে। এইটো মই চাওঁতে পাওঁতে মই পঢ়ি দিলো। ডেনিগামৰ এটা প্ৰেমৰ কবিতা। মই এষাৰ ক'ব বিচাৰিছো এই লুইত কিৰণক, যদি ডেনিগামৰ এটা কবিতা আছে, মানে খুব শ্বৰ্ট হয়, ছুটি হয়, মানে কবিতাটোৰ শিৰোনামটো পাহৰিছো, লাইন কেইটা এনেকুৱা আছিলে যে কাৰ্পুন ফুলা ৰাতি, এনেকে মানে কবিতাটো আৰম্ভণি হৈছিলে। কাৰ্পুন পলিৰ ৰাতি তোমাক লৈ যাম, কাৰ্পুন পলিৰ ৰাতি তোমাক লৈ যাম। হয়, মই সেই কবিতাটো যদি আছে মানে সকলোৱে ভাল পাব কবিতাটো। সেইটো কবিতাটো আমি এবাৰ বিচাৰিছো। হয়, কবিতাটোৰ শিৰোনামটো আচলতে একান্ত ইচ্ছা। কাৰ্পুন পলিৰ ৰাতি, ৰূপালী এখন ফেৰীৰে তোমাক সোণালী দ্বীপলৈ পলুৱাই নিম, ককাইৰে জোনাকী পৰুৱা হৈ বাঁহীৰ ঠিকনা বিচাৰিব, বাঁহ গছৰ কাষ পালে নৈখনত দুয়ো ডুব যাম, মাছবোৰে সুধিলে কম আমি দুয়ো দুয়োকে ভাল পাওঁ। ধন্যবাদ দেই, বিৰাট ভাল লাগিল। ধন্যবাদ লুইত কিৰণ দাস ডাঙৰীয়া আপোনাক। এতিয়া মই আহিম ইন্দ্ৰনীল গায়নৰ কাষলৈ, কিন্তু তাৰ আগতে আমাৰ মন্তব্য আহিছে, কেইটামান মন্তব্য পঢ়ি দিছো। দীপালী দেৱী চৌধুৰী বাইদেৱে লিখিছে, অনুষ্ঠানটো চাই ভাল লাগি আছে, প্ৰেমৰ কবিতাৰে সুন্দৰ কথা সকলোৰে পৰা শুনি ভাল লাগিল। এইখিনিত আমাৰ অনুভৱ অলপ প্ৰকাশ কৰিলো। হিৰুদাৰ এটা কবিতাত প্ৰেমৰ এক তীব্ৰ অনুভূতি দেখো ভোগালী কবিতাত। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগ চিগ চিলাই, প্ৰেম এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। হিৰুদাৰ কবিতাত প্ৰেমৰ এই প্ৰকাশ এক অন্যতম অৰ্থবহ। হয়, ধন্যবাদ দীপালী দেৱী বাইদেউ, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ মন্তব্যৰ বাবে। সোৱনিকা বাইদেউ আকৌ এবাৰ লিখিছে, দ্বীপৰ ৰাৱণ এবাৰ শুনিব বিচাৰো, মানে কবিতাটো এবাৰ শুনিব বিচাৰো বাইদেউ। দ্বীপে অনুষ্ঠানটো শেষত এই কবিতাটো আৰু এবাৰ শুনাব, তাৰপিছত আমি অনুষ্ঠান সামৰিম। আৰু এতিয়া মন্তব্য নাই। এতিয়া মই ইন্দ্ৰনীলৰ কাষত আহিব খুজিছো। ইন্দ্ৰনীলে, মই এইটো জানিব বিচাৰিছো, এটা প্ৰেমৰ কবিতাই আমাৰ জীৱনটো, মানে আপুনি যদি ব্যক্তিগতভাৱেও আপুনি আপোনাৰ নিজৰ অনুভূতিখিনি বা আপুনি কেনেকে চিন্তা কৰে, চিন্তাধাৰাখিনি আপুনি ব্যক্ত কৰিব পাৰে, আমাৰ মানুহৰ জীৱন কেনেদৰে অৰ্থবহ কৰি তুলিব পাৰে এটা প্ৰেমৰ কবিতাই। ধৰি লওক এজন মানুহে প্ৰেমৰ কবিতা শুনিছে আৰু এজনে শুনা নাই, তো শুনা মানুহজনৰ জীৱনটো কেনেদৰে মিনিংফুল হ'ব পাৰে, অৰ্থবহ হ'ব পাৰে, আৰু যিয়ে মানে তাক শুনাৰ সুযোগ নাপায় তেওঁৰ জীৱনটো কেনেদৰে অৰ্থপূৰ্ণ হ'ব পাৰে। ধন্যবাদ প্ৰশ্নটোৰ বাবে। প্ৰথম কথা হৈছে কি, যে প্ৰেমৰ কথাটো হৈছে কি, প্ৰথমে নিজক ভাল পাবলৈ জানিব লাগিব, নিজক ভাল পাবলৈ জানিব লাগিব। তাৰপিছত আহিব মই কি ভাল পাওঁ। মোৰ নৈখনৰ প্ৰতি ভাল পোৱা, মোৰ গছজোপাৰ প্ৰতি থকা ভাল পোৱা, মোৰ মানুহৰ প্ৰতি থকা ভাল পোৱা, মোৰ কিতাপখনৰ প্ৰতি থকা ভাল পোৱা, আনুষংগিক মোৰ জীৱনটোৰ লগত সম্পৃক্ত হৈ থকা মই ভাল পোৱাৰ প্ৰত্যেকটো বস্তু, মই সকলো বস্তুকে ভাল পাব লাগিব।
আৰু সেই ভাল পোৱা বস্তুবোৰ যেতিয়া মই কবিতাৰ লৈ আনিম বা কবিতাৰ বিষয়বস্তু কৰিম যে মই নৈখন ভাল পাওঁ, মই নৈখন কিদৰে ভাল পাওঁ সেই কথাটো মই চিন্তা কৰিম যে মই নৈখন যিহেতু ভাল পাওঁ, মই নৈখনক ভাল পাবলৈ হলে মই কেনেকে ভাল পাওঁ নৈখনক, বা মই এই গছজোপা ভাল পাওঁ, বা মই এই কিতাপখন ভাল পাওঁ, বা মই মানুহক ভাল পাওঁ, মই কেনেকৈ আনিম কবিতাৰ মাজলৈ সেই মানুহজন বা সেই কিতাপখন বা সেই নৈখন বা সেই গছজোপা। তেতিয়া কথা আহিব যে মই চিন্তা কেনেকে কৰিম। তাত সেইটো তেতিয়া আমাৰ কথাটো হয় যে আমাৰ মেটাফৰ বুলি আমি কওঁ। আমি কবিতা এনেকুৱা নহয় যে মই কেৱল অনুভৱ কৰিছো আৰু মই লিখি দিছো সেইটো মোৰ কবিতা হৈ গৈছে। বহুতে কয় যে কবিতা হয় অনুভৱ কৰিব পাৰিব লাগিব, হয় অনুভৱ কৰিব পাৰিব লাগিব, কিন্তু এইটো এটা কথা যে কবিতা আমি আচলতে এটা পৰ্যায়লৈকে আমি নিৰ্মাণেই কৰো প্ৰত্যেকে। কাৰণ অনুভৱেৰে কবিতা হ'ব নোৱাৰি, অনুভৱ কৰিব পাৰিম বা অনুভৱখিনি এটা পৰ্যায়লৈ যাব, কিন্তু তাৰপিছত আমি নিৰ্মাণ কৰো। সেই নিৰ্মাণ কৰোঁতে আমাৰ কথাবোৰ আহিব, আমি কি ধৰণে আমি প্ৰতীক ব্যৱহাৰ কৰিম, আমি কি ধৰণৰ চিত্ৰকল্প আমি বাছনি কৰিম, আমি সেই ধৰণে প্ৰতিটো বস্তু আমি নিজৰ চিন্তাধাৰে বা মোৰ যিখন পৃথিৱী, মই যিখন পৃথিৱীত বাস কৰোঁ, মই কি ধৰণে চিন্তা কৰোঁ, সেই কথাবোৰ আহিব। এতিয়া মই যেনেকে চিন্তা কৰোঁ তেনেকৈ হয়তো দিব্যাজে চিন্তা নকৰিবও পাৰে, বা মানসে চিন্তা নকৰিব পাৰে, বা ললিতে চিন্তা নকৰিব পাৰে, বা সিহঁত তিনিওজনে যি ধৰণে চিন্তা কৰে মই তেনেকে চিন্তা নকৰিবও পাৰোঁ। প্ৰত্যেকৰে ভিন্ন হয় চিন্তাধাৰাবোৰ, গতিকে ভিন্ন হোৱাৰ বাবে আমাৰ প্ৰত্যেকৰে কবিতাও ভিন্ন। এতিয়া সেইটো কাৰণে কৈছো যে প্ৰেম এনেকুৱা নহয় যে শৰীৰ কেন্দ্ৰিক হয়, শৰীৰ কেন্দ্ৰিক হয়, কিন্তু শৰীৰৰ উদ্ধত হয়। শৰীৰৰ উদ্ধত হবলৈ যাওঁতে আমি কেনেকে লিখিব পাৰোঁ কবিতা এটা, সেই ধৰণৰ কথাবোৰ আহে আচলতে। আৰু সেইটোৱে কথা যে ভাল পাব লাগিব নিজক, প্ৰথম প্ৰকৃতিক ভাল পাব লাগিব, আৰু আমি যদি প্ৰকৃতিক ভাল পাব নোৱাৰো তেতিয়াহ'লে নিজক কিদৰে ভাল পাম। আৰু সেই কথাবোৰে আচলতে কবিতা হয়। আৰু কবিতাক আমি লিখিবৰ কাৰণে আমি আচলতে কিছুমান এক ধৰণৰ আচলতে টেকনিক থাকে। কিমান দূৰ লিখিব পাৰিছো নাজানো, কিন্তু হয় এক ধৰণৰ টেকনিক লাগে, ট্ৰিক্স থাকে। আমি শব্দৰ ব্যৱহাৰ আমি কেনেকৈ কৰিম, আমি কিমান মিতব্যয়ী হ'ম শব্দৰ ব্যৱহাৰত, আমি বাছনি কি ধৰণে কৰিম, শব্দৰ বাছনিৰ কথা আছে। আমাৰ শব্দৰ ভঁৰালটো আমাৰ অলপ টনকিয়াল হ'ব লাগিব। আমি কেৱল সচৰাচৰ সদায় ব্যৱহাৰ কৰি থকা শব্দ এটা বা সকলোৱে ব্যৱহাৰ কৰি থকা কবিতাত ব্যৱহাৰ কৰি থকা শব্দবোৰে যদি আমি ব্যৱহাৰ কৰি থাকো সকলোৰে একেই হৈ যাব কবিতাটো। তেনেকৈ আমি কেতিয়াবা এনেকুৱা যে আমি নিজৰ ধৰণে আমি কিছুমান মেটাফৰ আমি নিজে নিৰ্মাণ কৰোঁ, প্ৰত্যেক কিছুমান আমি নিজৰ ধৰণে চিন্তা কৰি নিজৰ ধৰণে আমি নিৰ্মাণ কৰি ল'ব লগা হয়। কিছুমান শব্দ আমাৰ অভিধান বহিৰ্ভূত হয়, অভিধানতে থাকিবই লাগিব। এনেকুৱাও কিছুমান কথা নহয় যে আমাৰ কবিতা একদম অভিধান কেন্দ্ৰিক হ'ব লাগিব, আমাৰ অভিধান মতে আমাৰ কবিতাৰ শব্দ। কেতিয়াবা এনেকুৱা হয় কোনে কবিতাটো পঢ়ি পেলাই কেতিয়াবা কয় যে এই শব্দটো তুমি যিটো শব্দ বাছনি কৰিলা এই শব্দটো অভিধানত নাইতো, তুমি কিয় ব্যৱহাৰ কৰিলা। তেনেকুৱা নহয়, সেইখিনি সময়ত মোৰ চিন্তাধাৰা বা মোৰ মন মগজুত যিখিনি কথা মোৰ সোমাই আছে বা মই যেতিয়া লিখি আছো, মোক সেই শব্দটো বা সেই চিত্ৰকল্পই মোক সেই শব্দটোৱে মোক টানি আছে। তাত বাছনি কৰিছো মই শব্দটোৱে মই ব্যৱহাৰ কৰিম, আৰু লাগিলে সেইটো অভিধান বহিৰ্ভূত হওক, অভিধানত নাই শব্দ। আৰু অভিধান চাই কোনেও আচলতে কবিতা নিলিখে। আৰু যদি অভিধান আমি ব্যৱহাৰ কৰি এইটো কাৰণে যে আমি নজনা শব্দ এটা আমি শব্দৰ অৰ্থ এটা আমি জানিবলৈ বিচাৰো। কাৰণ আমি যদি কেৱল অভিধানখন চাই পেলাই বা আমি অভিধানখন মেলি যদি আমি কবিতা লিখিবলৈ যাওঁ সেয়া কবিতা হৈ নাথাকিব আচলতে। সেইটো কাৰণে কবিতা লিখিবলৈ আমাক এইটো হয় যে আমাক এক ধৰণৰ কচৰৎ লাগে, যিটো আমি কওঁ আমাৰ মগজুৰ কচৰৎ। আমি কচৰৎ কৰিব লাগিব, তেতিয়া আমি ভাল কবিতা লিখি থাকিব পাৰিম আৰু ভাল কবিতা পঢ়ি থাকিব পাৰিম। হয়, ধন্যবাদ ইন্দ্ৰনীল। এতিয়া আপোনাৰ পৰা এটা কবিতা শুনিব বিচাৰিছো, যদি চমুকে আপুনি শুনাব খোজে, আপুনি দীঘলকে শুনাব খোজে পাৰে আপোনাৰ। ঠিক আছে, মই এটা কবিতা মোৰ শুনাব বিচাৰিছো। কবিতাটোৰ নামটো হৈছে বাটে অবাটে। যুগ এটাৰ পাছতো মই তোমাক চাই থাকিব পৰা নাই। সময়ৰ বয়স নাথাকে, থাকে বয়সৰ সময়। কতকাল কাল হৈ গুচি যায়, কেঁকুৰীৰ জলফাইজোপা বাঢ়ি গৈ থাকে, তথাপি মই তোমাক চাই থাকিব পৰা নাই। ৰ'দ বৰষুণ কৰি 12 মাহ পাৰ হৈ যায়,
বাৰমাহিকীকে থাকে জীৱতেই যাহ যায় বছৰৰ বয়স। তাৰ পাছতো বাৰান্দাত বহি আমি আজিৰ কথা পাতো। আজিকালিত বিশেষ বাতৰি নাথাকে, তথাপিও মই তোমাক চাই থাকিব পৰা নাই। বাটে অবাটে কত ফুল ফুলিল, খুব নিজাকৈ এপাহ ফুল যাচিব পৰা নাই। ফুল মোৰ সকলো সম্ভাৱনীয়তাৰ নিৰ্যাস। নুফুলা ফুল এপাহক নিজৰ কৰি লোৱাটো আৰু নিজৰ কৰি পোৱাটো এক ধৰণৰ বিদ্ৰোহ আছে। অৱশ্যে এই বিদ্ৰোহ একান্তই ব্যক্তিগত, য'ত কাৰো কোনো অধিকাৰ নাথাকে। তথাপি মই তোমাক চাই থাকিব পৰা নাই। ধন্যবাদ। ধন্যবাদ ধন্যবাদ ইন্দ্ৰনীল গায়ন ডাঙৰীয়া, আপুনি সুন্দৰ কবিতা এটা আবৃত্তি কৰিলে। আশা কৰোঁ আমাৰ দৰ্শকেও খুব ভাল পালে আপোনাৰ কবিতাটো। মোৰো খুব ভাল লাগিছে। সঞ্জীৱ, দুটামান কমেণ্ট আহিছে, যদি কমেণ্ট কেইটা দেখুৱাই দিয়া মই পঢ়িব পাৰোঁ। সত্যৰেখা বৰদলৈ বাইদেৱে লিখিছে, সুন্দৰ অনুষ্ঠানটি চাই বৰ ভাল লাগিছে, ধন্যবাদ বাইদেউ। গীতা চহৰীয়া বাইদেউ লিখিছে, ভাল লাগিছে, দুবাৰ লিখিছে, ধন্যবাদ গীতা চহৰীয়া বাইদেউ। তাৰপিছত সবিতা গোহাঁই গগৈ বাইদেৱে লিখিছে, ভাল লাগিছে অনুষ্ঠানটো, ধন্যবাদ সবিতা গোহাঁই বাইদেউ। আগলৈ আপোনালোকে আমাৰ অনুষ্ঠানসমূহ এনেদৰে চাই থাকিব বুলি আশা ৰাখিলোঁ। অশেষ ধন্যবাদ। এতিয়া মই দীপৰ কাষলৈ যাব খুজিছোঁ। মই এটা কথা সুধিম, আমাৰ প্ৰত্যেক অতিথিকে আমি সুধো আমাৰ গ্ৰন্থকথাৰ যিবোৰ গল্প কবিতা আমি আমাৰ এপত আপলোড কৰিছোঁ, আপোনালোকে কেনে পাইছে তাৰ মন্তব্য আমি সুধো, যাতে আমি আমাৰ এই যাত্ৰাটো আৰু ভালধৰণে আগবঢ়াই নিব পাৰোঁ। আপোনালোকৰ ধনাত্মক সমালোচনা এয়া আমি বিচাৰোঁ, এয়া মই পিছত সুধিম। কিন্তু তাৰ আগতে মই দীপক সুধিব বিচাৰিছোঁ, দীপ, জীৱন, প্ৰেম আৰু কবিতা তিনিওটা কিদৰে সম্পৰ্কিত? মানে জীৱন, প্ৰেম আৰু কবিতা এই তিনিওটা বস্তু কেনেদৰে একত্ৰিত হয় বা সম্পৰ্ক কেনেকৈ সম্পৰ্কিত হয়, মানে এইটো মই জানিব বিচাৰিছোঁ আপোনাৰ অনুভৱটো। হয়, আচলতে জীৱনত প্ৰেম থাকেই। প্ৰেমবিহীন জীৱন মানে কলিতা নোহোৱা এগছি চাকিৰ দৰে, মই কোৱা কথা নহয়, মহান মণিষীয়ে কৈ যোৱা কথা। গতিকে জীৱনত প্ৰেমৰ খুবেই দৰকাৰ। কেৱল মোৰ নিজৰ আত্মপ্ৰেমটো লাগিবই মানুহক। সেই আত্মপ্ৰেমখিনি আপোনাৰ কবিতাটো কেতিয়াবা জাগি উঠে, অথবা সেই আত্মপ্ৰেম আমি বেলেগ ধৰণৰ প্ৰকাশ কৰোঁ, কেৱল কবিতাতেই নহয়। বিভিন্ন সামাজিক মাধ্যমৰ আপুনি গম পাই আছে যে কিমান ধুনীয়া ভাল কাম হৈ আছে বৰ্তমান। নিজৰ প্ৰতি থকা ভালপোৱাৰ, একান্ত ভালপোৱাৰ কাৰণেহে আচলতে সকলোবোৰ সম্ভৱ হৈছেগে। প্ৰথমতে নিজক ভাল পাব লাগিব, তাৰপিছত আমাৰ সমাজখনৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। ভাল পোৱা মানে এইটো নহয় যে মোৰ এনেই ভাল লাগিছে, কিন্তু এটা নৈতিক দায়িত্ববোধ আমি স্বীকাৰ কৰিব পাৰিব লাগিব। তাৰপিছত পিছলে মোৰ জাতিটোৰ কথা আহিব, আৰু শেষত মোৰ দেশখনৰ কথা, মোৰ মাতৃভূমিৰ কথা। গতিকে প্ৰেমটো এনেকে এটা ষ্টেপ বাই ষ্টেপ গৈ থাকিব আমাৰ প্ৰেমটো, আৰু কবিতাত সেই প্ৰেমটো আহিবই। আজি এতিয়া যিটো ৰোমান্টিকতাবাদৰ ধাৰাটো আৰু আমাৰ উত্তৰ আধুনিকতাবাদৰ যিটো ধাৰা, য'ত আমি উত্তৰ আধুনিকতাবাদী কবিসকলে এইটো মানে গ্ৰহণযোগ্য বুলি নেভাবে যে একক বা বস্তুবাদী সমাজখন এককভাৱে সত্য বুলি কোনো প্ৰমাণ নিদিয়ে। আমাৰ উত্তৰ আধুনিকতাবাদী কবিসকলে তেওঁলোকে একক অস্তিত্বক স্বীকাৰ কৰি নলয়। কিন্তু এইটো আমি ক'ব নোৱাৰো যে সেই কবিতাত আমাৰ প্ৰেম নাথাকে। প্ৰেম আছে। এই তাত্ত্বিকসকলৰ মহান কথাবোৰ আমি অনুসৰণ কৰোঁ, কিন্তু তাৰ মানে এয়া নহয় যে বৰ্তমান সময়ত আমাৰ নব্য ভাৰতীয় সমাজখনত কবিতাত প্ৰেম লুকাই থকা নাই। মই বিশেষ ক'বলৈ নাযাওঁ, মই বৰ্তমান সময়ৰ পৰিস্থিতিৰ কথা কৈছো যে কবিতাত প্ৰেমটো আচলতে খুবেই দৰকাৰী। কাৰণ প্ৰেম থাকিলেহে সকলোখিনি সম্ভৱ হ'ব। মই যেতিয়া কবিতা এটা লিখো, কবিতাটোৰ প্ৰতি মোৰ সাংঘাতিকভাৱে প্ৰেম থাকিব লাগিব, মোৰ আখৰ কেইটাৰ প্ৰতি প্ৰেম থাকিব লাগিব।
মোৰ কলমটোৰ প্ৰতি মোৰ প্ৰেম থাকিব লাগিব। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল মই পিতৃ মাতৃ প্ৰেমৰ কথা বাদ দিছো, নিজৰ প্ৰতি থকা যিটো প্ৰেম, যিটো আনুগত্য স্বীকাৰ কৰি আমি নৈতিকতাবোধ নিজৰ মাজত অন্তৰত ধাৰণ কৰি আমি দেশৰ হকে বা সমাজৰ হকে বা আন 10জনৰ হকে পিতৃ মাতৃৰ হকে আমি যিখিনি কাম কৰি যাম, সেইখিনিত নিশ্চয়কৈ আমাৰ দায়িত্ববোধ সেইখিনিৰ পৰাই জাগি উঠে, আৰু সেই দায়িত্ববোধ খিনিয়ে হয়তো প্ৰেম। গতিকে কবিতাত তেনেকে প্ৰেমটো আহি আছে, একাদিক্ৰমে আহি আছে। কোনেও কবিতাত প্ৰেম নাই বুলি নচ্ছাত কৰি দিব নোৱাৰে, নাথাকে বুলিও নচ্ছাত কৰি দিব নোৱাৰে। সুন্দৰ সুন্দৰ দীপ। দীপ, আপুনি এতিয়া সাজু হওক আপোনাৰ কবিতাটো লৈ। আমি অনুষ্ঠানৰ শেষৰ পিনে আহিছো। আমি সকলোৰে পৰা শেষ মন্তব্য লওঁ, তাৰপিছত মই গ্ৰন্থ কথাৰ বিষয়ে দুআষাৰ সুধি কি কৰিম। এতিয়া একেটা কথাকে মই মানসকো সুধিব খুজিছো, জীৱন, প্ৰেম আৰু কবিতা তিনিওটা কিদৰে সম্পৰ্কিত? আপুনি যদি চমুকে কৈ দিয়ে, আমাৰ অনুষ্ঠানৰ শেষৰ পিনে আহিছো। হয়, ইতিমধ্যে দীপৰাজে ক'লেই জীৱন, প্ৰেম আৰু কবিতাৰ কিদৰে সম্পৰ্ক আছে। মই ভাবো যে প্ৰত্যেকটো কবিতাই প্ৰেমৰ কবিতা, তাত বিষয়বস্তুটোৰ প্ৰতি প্ৰেম সেয়া লাগিলে সবাতোকৈ বেছি মানে কবিতা এটাত প্ৰেমৰ যদি কথা কওঁ, তেতিয়াহ'লে আমাৰ ভাষাটোৰ প্ৰতি থকা যি প্ৰেম, তাকে সম্পূৰ্ণভাৱে দেখা পোৱা যায় কবিতাৰ মাজত। ভাষাটোৰ শুৱলা শব্দবিলাক, নিজে ইন্দ্ৰনীলাই ক'লে মেটাফৰৰ কথা, নতুন নতুন শব্দৰ কথা, এই ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভাল পোৱা, যাক আমি ভাষা প্ৰেম বুলি ক'ব পাৰোঁ। জাতীয়তাবাদৰ কথা ক'লে, গতিকে সংস্কৃতিৰ প্ৰতি থকা প্ৰেম প্ৰত্যেকটো কবিতাতে সেয়া প্ৰেম সাকাৰ ৰূপত প্ৰকাশ পায়। সেয়া লাগিলে ভাষাৰ প্ৰতি প্ৰেম, জাতিৰ প্ৰতি প্ৰেম, সমাজৰ প্ৰতি প্ৰেম, কোনোবা এজোপা গছৰ প্ৰতি প্ৰেম, বা যিকোনো বিষয়বস্তু, কাৰোবাৰ প্ৰতি ভাল পোৱা গৰাকীৰ প্ৰতি প্ৰেম, মা দেউতাৰ প্ৰতি প্ৰেম, বা সমসাময়িক সমাজ ব্যৱস্থাত দেখা যিখিনি সমস্যা, সেই সমস্যাখিনি নাইকিয়া কৰি সমাজখনৰ প্ৰতি থকা যি সামাজিক প্ৰেম, গতিকে এই সকলোবিলাক প্ৰত্যেকটো কবিতাতে প্ৰেম থাকে বুলিয়ে মই ভাবোঁ। আৰু সেয়া বিষয় আমি প্ৰেম বুলি ক'লে যিটো আচলতে মনত আহে, সেই কথাটো হয়তো নাথাকে। আমি প্ৰেম বুলি ক'লে ভাল পোৱাৰ কথাটোৱে, ইজনে সিজনক আমি মানে শাৰীৰিক কথাটো বা সিজনৰ প্ৰতি থকা যিটো আমাৰ মানে প্ৰকাশ কৰিব পৰা যিটো আমাৰ অনুভৱ, সেই কথাটো আমাৰ মনলৈ আহে। কিন্তু মই ভাবোঁ যে প্ৰত্যেকটো কবিতাতেই প্ৰেম আছে, সেয়া বেলেগ বেলেগ ধৰণৰ প্ৰেম হ'ব পাৰে। গতিকে মই চমুকৈ এইখিনিয়ে ক'লো, দীপৰাজে কৈছে ইতিমধ্যে, এইখিনি আমাৰ সকলোৱে নিশ্চিতভাৱে এইখিনি কথা জানে যে মই ভাবোঁ কবিতা মানে প্ৰেম বুলিয়ে মই অনুভৱ কৰোঁ। হয় হয়, ধন্যবাদ মানস। সঞ্জীৱ, আমাৰ মন্তব্য আহিছে কেইটামান, যদি পঢ়ি দিওঁ। বৰ্ণালী দাস বাইদেৱে লিখিছে, বৰ ধুনীয়া অনুষ্ঠান এটি উপভোগ কৰিলো। ধন্যবাদ বৰ্ণালী দাস বাইদেউ আপোনাক। সঞ্জীৱ যদি দেখুৱাই দিয়া। তাৰপিছত মধুমিতা বৰুৱা শইকীয়া বাইদেৱে লিখিছে, এইটো বৰ্ণালী দাস বাইদেউ, মই পঢ়ি দিলো। মধুমিতা বৰুৱা শইকীয়া বাইদেৱে লিখিছে, ধুনীয়া অনুষ্ঠান, ধন্যবাদ বাইদেউ আপোনালৈ। তাৰপিছত ডক্টৰ মীনা দেৱী বৰুৱা বাইদেৱে লিখিছে, অনুষ্ঠান উপভোগ কৰি বৰ ভাল লাগিছে। ধন্যবাদ মীনা বাইদেউ, আপুনি এনেদৰে লিখি থাকিব। ভাল লাগিছে আপোনাৰ মন্তব্য পাই, সকলোৰে মন্তব্য পাই আমি খুব ভাল পাইছো। আপোনালোকে যি সঁহাৰি জনাইছে আমাক, তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়া মই লুইতৰ কাষত আহিব খুজিছো আন এটি কথালৈ। মই জানিব বিচাৰিছো, প্ৰেমে সৃষ্টিক কিদৰে প্ৰভাৱিত কৰে? যদি আপোনাৰ মনোভাৱটো কৈ দিয়ে, প্ৰেমে সৃষ্টিক কিদৰে প্ৰভাৱিত কৰে? এটা খুব সংবেদনশীল প্ৰশ্ন সুধিছে আচলতে। প্ৰভাৱিত কৰে, আৰু আমাৰ প্ৰতিনিয়ত যিবোৰ পৰিঘটনা সংঘটিত হৈ আছে জীৱনটোত, সেইবোৰ কোনোবাখিনিতচোন আমি প্ৰেমতেই বিচাৰি পাওঁ। তো ধৰি ললো নীলিম কুমাৰে এবাৰ এটা কবিতা লিখিছিলে, কিবা চাইকেলৰ টিলিঙাটোৰ কেনেকুৱা কৰি। তো তাতেই দেওনা দি মই এটা ক'ব বিচাৰিছো, যদি জীৱনটোক আমি এখন চাইকেল বুলি ভাবো, তাৰ চকা দুটা হ'ব প্ৰেম আচলতে, আৰু টিলিঙাটো হ'ব আমাৰ জীৱনৰ এটা অন্য গতিপথ। গতিকে এই সৃষ্টিত প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত মই অলপ আগতে যিখিনি কথা কৈছিলো, মই দান্তেৰ কথা কৈছিলো, অম্বিকাগিৰিৰ কথা কৈছিলো, তেওঁলোকেও সেই
মই নিজৰ কথা ক'বলৈ বেয়া পাইছো এইটো কাৰণে ইমান দিগ্গজ কবিসকলৰ প্ৰেমৰ কথা আমি যেতিয়া সাহিত্যত আছে বুৰঞ্জীত আছে সাহিত্য বুৰঞ্জীত সেইটো কাৰণে মই মাত্ৰ উদাহৰণসমূহ দি দিবলৈহে বিচাৰিছো সৃষ্টি প্ৰভাৱিত কৰে আৰু সেয়া কেৱল সাহিত্যৰ মাধ্যমেৰে প্ৰকাশ পাই নুঠে চিত্ৰকল্পৰ মাজেদি চিত্ৰকলাৰ মাজেদি আমি প্ৰকাশ পায় কোনোবা গানৰ মাজেদি প্ৰকাশ পায় বিখ্যাত প্ৰেমৰ কেইটামান গানো আছে আমাৰ অসমীয়া গীতি সাহিত্য ভূপেন হাজৰিকাৰ গানসমূহলৈ চালে আমি গম পাম সাহিত্যৰ ক্ষেত্ৰতো অম্বিকা গিৰি নীলিম কুমাৰ বিপুল জ্যোতি শইকীয়াৰ খুব ধুনীয়া প্ৰেমৰ কবিতা কিছুমান আছে সেইখিনি আমি গম পাম গতিকে সৃষ্টিত বিভিন্ন প্ৰকাৰে মানে প্ৰভাৱিত কৰে লিখিবলৈ কেতিয়াবা সাংঘাতিক ধৰণেৰে আমাক উদ্গনি যোগায় আৰু কেতিয়াবা কিছুমান সৃষ্টি আমাৰ হেৰাই যোৱা দেখা যায় কোনো ক্ষেত্ৰত তথাপিও আমি সামগ্ৰিকভাৱে যদি চাওঁ তেতিয়াহ'লে দেখিম যিটো শক্তি আচলতে সেই প্ৰেমৰ পৰা পোৱা যায় আচলতে সেই পৃথিৱীখন যে ঘূৰি আছে বা সেই ঘূৰ্ণন শক্তিটোৰ আঁৰতেই যেন কিবা এটা আমি অসীম প্ৰেম আৰু প্ৰেমৰ শক্তি আছে সেই কথাখিনি আমি বাৰে বাৰে প্ৰতিটো ক্ষেত্ৰতে অনুধাৱন কৰাটো উচিত আৰু সেইটোৱে হৈছে আচলতে পৃথিৱীৰ প্ৰকৃত সত্য আৰু আমাৰ সৃষ্টিৰ প্ৰকৃত সত্য সেই কথাখিনি আৰু হয় ধন্যবাদ লোহিত কিৰণ দাস ডাঙৰীয়া আপুনি সুন্দৰকৈ ক'লে মই এইবাৰ আহিম ইন্দ্ৰনীল গায়নৰ কাষলৈ একেটা প্ৰশ্নৰ সৈতে কিন্তু তাৰ আগতে কমেণ্ট আহিছে কেইটামান সেইকেইটা পঢ়ি দিছে ধন দাস কলিয়া দাদাই লিখিছে কথাবোৰ ভাল লাগিছে ধন্যবাদ দাদা তাৰপিছত মেঘালী ঠাকুৰীয়া বাইদেৱে লিখিছে ভাল লগা অনুষ্ঠান ধন্যবাদ বাইদেউ তাৰপিছত কৌশিক জ্যোতি বৰা তেখেতে লিখিছে ভাল লাগিছে অনুষ্ঠানটো উপভোগ কৰি ধন্যবাদ কৌশিক এনেদৰে মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ উদয় বৰুৱা লিখিছে উপভোগ কৰিছো ভাল লাগিছে হয় ধন্যবাদ আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া মই ইন্দ্ৰনীলৰ যোৱাৰ আগতে মই আৰু এটা কথা আপোনালোকে গ্ৰন্থ কথাৰ এই যে পদক্ষেপটো বিভিন্ন গল্প আমি ইতিমধ্যে শ্ৰাব্য ৰূপত প্ৰকাশ কৰিছো আপোনালোকে কেনেকুৱা পাইছে মই তাৰ বিষয়ে জাষ্ট চমুকে জানিবলৈ চেষ্টা কৰিম যিটো আমি প্ৰতিজন অতিথিৰ পৰা জানিবলৈ চেষ্টা কৰোঁ আৰু যদি গঠনমূলক কিবা সমালোচনা থাকে সেয়া আমি কাৰ্যকাৰী কৰিবলৈ চেষ্টা কৰোঁ চ' এতিয়া মই ইন্দ্ৰনীলৰ কাষলৈ আহিব খুজিছো ইন্দ্ৰনীল মই আপোনাক সুধিব খুজিছো প্ৰেমে সৃষ্টিক কিদৰে প্ৰভাৱিত কৰে বুলি আপুনি ভাবে ইন্দ্ৰনীল আপুনি মিউট হৈ আছে চাগে হয় হেল্ল' শুনা পাইছে এতিয়া হয় তেওঁ নিশ্চয় হয় আমি যদি চাওঁ আমাৰ জন্মৰ পৰা মৃত্যুলৈকে যদি আমাৰ গোটেই পৰিক্ৰমাটো চাওঁ সেই গোটেই পৰিক্ৰমাটো হৈছে যে আমাৰ এটা কবিতা আৰু তাৰ মাজতে আমি কবিতা আমি মানে সেইটোৱে সেইটো কাৰণে কৈছো যে জীৱনৰ পৰা মৃত্যুলৈকে আমাৰ ইমান গোটেই পৰিক্ৰমাটো এটা কবিতা এইবাবেই কৈছো কাৰণ তাত প্ৰেম থাকিবই কবিতাত প্ৰেম আৰু জীৱনত প্ৰেম অলপ যদি আমি গভীৰতালৈ চাওঁ তেতিয়া আমি বেলেগ বেলেগ ধৰণে চাব পাৰিম ধৰক মৃত্যু চেতনা বা আমাৰ এক ধৰণৰ ৰহস্য আচলতে আমাৰ আৰু গোটেই ৰহস্যৰ মাজতে আমাৰ গোটেই জীৱনটো আৰু সেই ৰহস্যৰ মাজতে প্ৰেম আৰু সেইবাবে আমাৰ কবিতালৈ যেতিয়া আমাৰ প্ৰেমৰ কথাবোৰ আমি আনো বিষয় হিচাপে তেতিয়া চাব তাত আমাৰ এক ধৰণৰ ৰহস্য থাকে আমাৰ প্ৰেমত আবেগ থাকিব অনুভূতি থাকিব কিন্তু সেই ৰহস্য এটা থাকে আমাৰ প্ৰেমত প্ৰেমৰ কবিতা যদি অজিত বৰুৱা আপুনি প্ৰেমৰ কবিতা লিখক নীলমণি ফুকনৰ কবিতা যদি পঢ়ে প্ৰেমৰ তেনেকুৱা দুৰ্দান্ত প্ৰেমৰ কবিতা লিখিব গৈছে তেতিয়া এনেকুৱা নালাগে যেতিয়া পঢ়ি থাকো কবিতা এনেকুৱা নালাগে যে সেইটো মই যিটো এটা প্ৰেমৰ কবিতা পঢ়ি আছিলো নহয় আচলতে সেই ৰহস্যৰ মাজত আমাৰ গোটেই পৰিক্ৰমা আছিল তাৰ মাজত কবিতা থাকে হয় হয় ধন্যবাদ ইন্দ্ৰনীল গায়ন ডাঙৰীয়া আপুনি সুন্দৰকৈ ক'লে এটা কমেণ্ট আহিছে সঞ্জীৱ কবিতা কৰ্মকাৰ বাইদেৱে লিখিছে
লুইত, মানস আৰু দীপ তিনিওটা মৰমৰ ভাই। তোমালোকৰ তিনিওৰে সৃষ্টিশীলতাই আকাশ চুই যাওক। ধন্যবাদ বাইদেউ, আপোনাৰ এই শুভেচ্ছাই আশা কৰোঁ সকলোকে উজ্জীৱিত কৰি তুলিব। এতিয়া মই ইন্দ্ৰনীলক চমুকে সুধিব বিচাৰিছোঁ। আমাৰ অনুষ্ঠানৰ শেষৰ পিনে আহিছোঁ, 1 ঘণ্টা হৈ গ'ল আমাৰ ইতিমধ্যে। আৰু এটা মন্তব্য আহিছে, পঢ়ি শুনাইছোঁ। মন কহুৱাই লিখিছে, ইমান সুন্দৰ অনুষ্ঠান এটিৰ শ্ৰোতা হ'বলৈ পাই নিজকে ধন্য হতো। আৰু এইখিনিতে আজিৰ অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন কবিলৈ আন্তৰিক শুভেচ্ছা জনালো। অনাগত দিনত সমাজৰ বাবে ভাল ভাল কাম কৰিবলৈ ভগৱানে শক্তি দিয়ক। মই এটা কথা ৰাইজক জনাব বিচাৰিছোঁ, এইসকল আমাৰ প্ৰতিভাৱান কবিৰ কবিতা আমি নিঃসন্দেহে আমাৰ গ্ৰন্থকথাৰ মঞ্চত ৰাখিবলৈ আমি চেষ্টা কৰিম, যত্ন কৰিম। এখেতসকলৰ কবিতা আপোনালোকে আমাৰ গ্ৰন্থকথাৰ মঞ্চতো শুনিবলৈ সুবিধা লাভ কৰিব ভৱিষ্যতলৈ। ইন্দ্ৰাণী কৰ্মকাৰ বাইদেৱে আকৌ লিখিছে, ইন্দ্ৰাণীলৰ কবিতা ভাল, কিছু ব্যতিক্ৰম। ধন্যবাদ বাইদেউ। জগানন্দ মহন্ত দাদাই লিখিছে, গ্ৰন্থকথাৰ গল্প কেইবাটাও শুনিছোঁ, ভাল লাগিছে, কণ্ঠৰ শলাগ লৈছোঁ। ধন্যবাদ দাদা, জগানন্দ দাদা, আপোনাৰ এই মন্তব্যৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া মই চমুকে সুধিম আৰু তাৰপিছত দীপৰ ৰাৱণ কবিতাটিৰ সৈতে আমি অনুষ্ঠানটো সামৰিম। ইন্দ্ৰনীল, গ্ৰন্থকথাৰ এই পদক্ষেপটো কেনেকুৱা লাগিছে আপোনাৰ? মই আচলতে যোৱা সপ্তাহত মই গম পাইছিলোঁ। মোৰ এটা কথা হৈছে কি, মই ফেচবুকত নাই বাবে মই বহুতবোৰ কথা আজিকালি নাজানো, গম নাপাওঁ আচলতে। গ্ৰন্থকথাৰ কথাটো মই যোৱা সপ্তাহত গম পাইছোঁ আচলতে। মোৰ বন্ধু এজনে জনাইছিলে যে গ্ৰন্থকথাৰে মানে অডিঅ' ভাৰ্চন কৰিছে কিতাপৰ। এইটো খুব ভাল পদক্ষেপ, কাৰণ তাৰ আগতে ষ্টৰী টেল আছিলে। ষ্টৰী টেলত আমি শুনিছিলোঁ বহুবোৰ কিতাপ। এনেকে আমাৰ নিজৰ যিহেতু গ্ৰন্থকথা নিজৰ, একেবাৰে নিজৰ, সেইবাবে এইটো এটা খুব ভাল পদক্ষেপ। কাৰণ আজিৰ দিনত আমি আচলতে মানে এনেকুৱা হয়, বহু সময়ত বহু মানুহৰ আচলতে কিতাপ এখন পঢ়াৰ সময় নাথাকে, কিন্তু শুনিবলৈ তেওঁলোকে হয়তো বেছি সুবিধাজনক হ'ব পাৰে। সেইবাবে হয়তো এই পদক্ষেপে হয়তো মানুহক বহুতখিনি ক্ষেত্ৰত সহায় কৰিব, যিখিনিয়ে শুনি ভাল পায়, কিতাপ পঢ়ি বা শুনিবলৈ ভাল পায়। বা আমাৰো কিতাপ শুনিব, আমি পঢ়া কিতাপ এখন বেলেগৰ কণ্ঠতনো কেনেকুৱা লাগিব, এই গল্প বা উপন্যাস বা কবিতা পুথি এখনৰ শুনিবলৈ আমাৰো মন যাব শুনিবলৈ। আৰু সেইটো এক ধৰণৰ আমাৰ ভিন্ন হ'ব, আমাৰ অভিজ্ঞতাটো। পঢ়া আৰু শুনা দুইটা অভিজ্ঞতা বেলেগ বেলেগ ধৰণৰ। আৰু তাৰ বাবে আপোনালোকৰ এই গোটেই প্ৰচেষ্টাটো আমি মানে অভিনন্দন জনাইছো আৰু শুভেচ্ছা জনাইছো। ধন্যবাদ ইন্দ্ৰনীল আপোনালৈ। এতিয়া লাষ্ট প্ৰশ্নটো, আপোনাৰ কোনখন প্ৰিয় গ্ৰন্থ আপুনি গ্ৰন্থকথাৰ মানে মঞ্চত শুনিব আপুনি ইচ্ছা কৰিব? এখন আপোনাৰ প্ৰিয় গ্ৰন্থ। হয়, আপোনাৰ মোক সোধা হৈছে নে মোৰ প্ৰশ্নটো? মই অজিত বৰুৱাৰ এখন প্ৰেমৰ উপন্যাসখন শুনিব বিচাৰিম। হয়, ধন্যবাদ। অজিত বৰুৱাই এখনেই উপন্যাস লিখিছে, এখন প্ৰেমৰ উপন্যাস, সেইখনে মই শুনিব বিচাৰিম। হয়, ধন্যবাদ। আমি চেষ্টা কৰিম ভৱিষ্যতলৈ সেই উপন্যাসখন আনিবৰ কাৰণে। এতিয়া মই লুইত কিৰণ দাস ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আপুনি গ্ৰন্থকথাৰ এই পদক্ষেপটো কেনেকুৱা পাইছে, চমুকে যদি কয়, আৰু গ্ৰন্থকথাৰ পাতত আপুনি কোনখন উপন্যাস শুনিব আপুনি আশা কৰিছে? হয়, ধন্যবাদ। আচলতে আপোনালোকে গ্ৰন্থকথাৰ যোগেদি বহুমূলীয়া ব্যস্ততাময় সময়ৰ মাজতো কিছু সময় আপোনালোকে ভাষাটোৰ বাবে আৰু জাতিটোৰ বাবে আৰু সাম্প্ৰতিক সাহিত্যৰ কাৰণে দিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে। অবভিয়াছলি এইটো খুব এটা ভাল পদক্ষেপ। খুব আমাৰ যিহেতু ডিজিটেলাইজেশ্যন হৈছে গোটেই পৃথিৱীখন, গতিকে পৃথিৱীৰ চুকে কোণে থাকি আমি অসমীয়া ভাষাটোৰ মাত এষাৰ শুনিব পোৱাটো কেৱল অসমীয়াৰ বাবে নহয়, অসমৰ বাহিৰতো অসমৰ বিভিন্ন মানুহ আছে, সেই সকলৰ বাবে এটা খুব যোগাত্মক আৰু খুব ভাল লগা পদক্ষেপ বুলি মই ভাবোঁ। উপন্যাস আচলতে মই ৰেকমেণ্ড কৰিবলৈ নিবিচাৰোঁ, কাৰণ খুব কেইখনমান উপন্যাস ইতিমধ্যে হৈ আছে, আৰু কিছুমান উপন্যাস এতিয়া মই যদি কওঁ, এই ধৰা অজিত বৰুৱাৰ প্ৰসংগত প্লেগ নামৰ এখন উপন্যাস অনুবাদ কৰিছিলে, সেইখন যদি অডিঅ' ভাৰ্চন কৰোঁ, কোনো পাঠকে ভাল নাপাব, কোনো শ্ৰোতাই ভাল নাপাব শুনি। তো মই বিচাৰোঁ কি, এই আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কেইবাটাও মালিতা, খুব সাংঘাতিক ধৰণৰ ধুনীয়া ধুনীয়া মালিতা তেওঁ লিখি থৈ গৈছে।
এই মালিতা কেইটা আচলতে অসমীয়া সাহিত্যৰে এটা খুব আপুৰুগীয়া সম্পদ এই মালিতা কেইটা যদি আমি দ্বৈত কণ্ঠৰে আমি ইয়াতে আপলোড কৰিব পাৰো আপোনালোকে পাৰে খুব এটা সংৰক্ষণযোগ্য আৰ্কাইভ হ'ব খুব এটা ভাল কাম হ'ব মই উপন্যাসৰ কথা এইটো কাৰণে কোৱা নাই মই ভাল পোৱা উপন্যাসখন শ্ৰোতাই শুনি ভাল নাপাব পাৰে মই সেইটো ক্ষেত্ৰত অলপ কিছু ক্ষেত্ৰত দ্বিধাগ্ৰস্ততাত ভুগিছো সেইটো কাৰণে মই এই মালিতাৰ কথাটো নিশ্চয় নিশ্চয় আপোনাৰ এইটো পদক্ষেপ মানে আপোনাৰ পৰামৰ্শটো আমি নিশ্চয় কাৰ্যকাৰী কৰিবলৈ চেষ্টা কৰিম আৰু ভাল লাগিল আপোনাৰ এইটো উপদেশ ধন্যবাদ লুইত কিৰণ দাস ডাঙৰীয়া এতিয়া মই একেটা প্ৰশ্নকে মানসক সুধিব খুজিছো মানস প্ৰতিম দত্তক গ্ৰন্থকথাৰ এই পদক্ষেপটো আপুনি কেনেকুৱা লাগিছে যদি চমুকে কৈ দিয়ে আৰু এখন উপন্যাস বা এখন কবিতা পুথি যিখন আপুনি গ্ৰন্থকথাৰ পাতত আপুনি শুনিব খুজিব বিচাৰিব হয় বৰ্তমান পৃথিৱীৰ যি ডিজিটেলাইজেশ্যনৰ যুগ সেই সময়ৰ লগত খোজ মিলা গ্ৰন্থকথা আৰম্ভ হ'ল গ্ৰন্থকথা আৰম্ভণিৰ পৰাই দেখি আহিছোঁ আৰু যেতিয়া এপটো প্লে ষ্টৰত আপলোড কৰা হৈছিলে তাৰপিছতে মই এপটো ডাউনলোড কৰিছিলোঁ মাজে মাজে গ্ৰন্থকথাৰ মই গল্প কবিতা শুনো অলপতে সুৰেন্দ্ৰ মোহন দাসৰ শিশু পদ্য শুনিছিলোঁ আমাৰ জুৰি বৰা বৰগোহাঁই জলকুঁৱৰীৰ ফিছা নিৰুপমা বৰগোহাঁইৰ আকাশ চোৱা মাজে মাজে শুনো খুব ভাল পদক্ষেপ হৈছে আৰু সময়ৰ লগত খোজ মিলাই ইতিমধ্যে লুইতে কৈ গৈছে ইন্দ্ৰনীল দাই কৈ গৈছে এটা খুব ভাল পদক্ষেপ মই তেনেদৰেই ভাবোঁ আৰু মাজে মাজে আমাৰ মানে এনেকুৱা হয় যে নিজে পঢ়ি পোৱা ভাল পোৱা গল্প বা কবিতা এটা মানে এজন আবৃত্তিকাৰ বা এজন ভাল কণ্ঠৰ ব্যক্তিৰ কণ্ঠেৰে শুনিবলৈ আমাৰ মন যায় আৰু সেই পদক্ষেপটো গ্ৰন্থকথাই লৈছে গতিকে গ্ৰন্থকথালৈ মোৰ ফালৰ পৰা শুভেচ্ছা আছে খুব ভাল পদক্ষেপ আৰু উপন্যাসৰ কথা সুধিছে মই খুব কমেই মই উপন্যাসৰ মানে সকলোৰে নিজৰ ভাল পোৱাটো বেলেগ বেলেগ থাকে গতিকে উপন্যাসৰ মই খুব কম পঢ়া হয় মই গতিকে কিন্তু মই ভাবোঁ যে মই যিকেইখন পঢ়িছোঁ একেবাৰে নপঢ়া নহয় যিকেইখন পঢ়িছোঁ তাৰ ভিতৰত এখন মোৰ প্ৰিয় উপন্যাস আছে পৃথিৱীৰ মৰম যতীন্দ্ৰ কুমাৰ বৰগোহাঁই পৰিৱেশ বিষয়ক সেইখন যদি দিয়ে সেইখনে মানে শিশু মনত সজাগতাৰ যিটো শিশু কেনেকে গৈছিলে মাছ ধৰিছিলে শিশু চিনাকি কৰি দিছিলে সেই যে মলুৱা বান্দৰটো চিনাকি কৰি দিছিলে মলুৱা বান্দৰনো কি সেই কথাবিলাক শিশু মনত মানে মনলৈ আনিবলৈ বা সজাগতা অনাৰ ক্ষেত্ৰত সেই পৃথিৱীৰ মৰম উপন্যাসখন এখন ভাল উপন্যাস গ্ৰন্থকথাত ৰাখিব পাৰে তাৰোপৰি মই আৰু এটা মানে অনুৰোধ বুলিও ভাবিব পাৰে বৰ্তমান সময়ত আমি মানে কাহিনী বা নন ফিকশ্যনক আমি যেনেকৈ গুৰুত্ব দিওঁ কাহিনী বিযুক্ত যিবিলাক কথা থাকে সেই কথাবিলাকক আমি মানে কম গুৰুত্ব কিছু ক্ষেত্ৰত দিয়া হয় গতিকে তেনেকুৱা ধৰণৰ যিবিলাক মানে মানুহৰ কাৰণে প্ৰয়োজনীয় সেয়া লাগিলে শিল্প সাহিত্য প্ৰকৃতি যিয়ে নহওক লাগে মানুহে জনা দৰকাৰ শুনা দৰকাৰ আৰু যিটো এই গ্ৰন্থকথাত অডিঅ' হিচাপে দিলে মানুহে ভাল পাব শুনিব পাৰিব এনেকুৱা কিছুমান থাকে যিখিনি আমি পঢ়ি ভাল পাওঁ কিন্তু লুইতে কৈয়ে গৈছে যে অডিঅ' হিচাপে আমি শুনি ভাল নাপাবও পাৰোঁ গতিকে যিখিনি আমি শুনি ভাল পাব পাৰোঁ তেনেকুৱা নন ফিকশ্যন বা কাহিনী বিযুক্ত কিছুমান কথিকাৰ দৰে কিছুমান শিতানো মানে কিছুমান লেখাৰ অডিঅ' গ্ৰন্থকথাৰ ৰাখিলে মই ভাবোঁ যে সেই কাহিনী বিযুক্ত বা সজাগতামূলক এটা ভাল কামো হ'ব আৰু যিটো আমাৰ বহু সময়ত ইগন'ৰ কৰা হয় কাহিনী বিযুক্ত মানে সাহিত্য বুলি ক'লে বহু সময়ত এনেকুৱা এটা ধাৰণাও থাকি যায় গতিকে মই ভাবোঁ যে এই কথাটো আপোনালোকে যদি গ্ৰহণ মোৰ ফালৰ পৰা কৈছোঁ আৰু বিশেষকৈ পৃথিৱীৰ মৰমখন আপোনালোকে যদি গ্ৰন্থকথাৰ ৰাখে মই ভাবোঁ এটা খুব ভাল কাম হ'ব হয় ধন্যবাদ আমি চেষ্টা কৰিম নিশ্চয় ধন্যবাদ মানস প্ৰতিম দত্ত ডাঙৰীয়া আপোনাৰ এই সুন্দৰ মন্তব্যৰ বাবে এতিয়া মই দুটা মন্তব্য পঢ়ি দিওঁ তাৰপিছত দীপৰ কাষলৈ আহিম আৰু দীপৰ কবিতা শুনিম আৰু আমাৰ অনুষ্ঠান শেষ কৰিম যোগানন্দ মহন্ত দাদাই পুনৰ লিখিছে দীপৰাজৰ কবিতা সদায় বৰ ভাল লাগে এতিয়া আমি দীপৰাজৰ কবিতা শুনিব গৈ আছো ধন্যবাদ দাদা ধন দাস কলিয়াই লিখিছে গ্ৰন্থকথাৰ এই প্ৰচেষ্টাৰ প্ৰসাৰ হওক ধন্যবাদ ধন দাস কলিয়া দাদা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই এইখিনিতে দৰ্শকক এটা কথা জনাব বিচাৰিছো দীপৰ এটা গল্প চাতক বুলি অহা মাহত আমাৰ গ্ৰন্থকথাৰ পাতত এইটো প্ৰকাশ পাব আপোনালোকে শুনিবলৈ সুযোগ পাব অহা মাহৰ 1 তাৰিখৰ পৰা আমি এইটো প্ৰকাশ কৰিম
পূৰবী ফুকন বাইদেৱে লিখিছে, গ্ৰন্থ কথাৰ এনে সুন্দৰ প্ৰয়াসৰ শলাগ লৈছো। ইয়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী কবিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। পূৰবী বাইদেউ, আপোনালোকো অশেষ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া দীপ, আপোনাৰ পৰা শেষ মন্তব্যটো, আপুনি গ্ৰন্থ কথাৰ বিষয়ে ক'ব লাগে পদক্ষেপটো। আপোনাৰ প্ৰিয় কোনখন উপন্যাস, কবিতা পুথি আপুনি গ্ৰন্থ কথাৰ পাতত শুনিব বিচাৰে, আৰু শেষত আপোনাৰ ৰাৱণ কবিতাটো সম্পূৰ্ণ আমাৰ ৰাইজে বিচাৰিছে। প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছো, যিসকলে খুব উৎসাহিত কৰিলে মোক কৰিলে, বা আমাৰ লগত যিসকল আজি সহযোগী আছিল, ইন্দ্ৰনীল দা, লুইট, বন্ধু মানস, সকলোকে উৎসাহিত কৰাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। গ্ৰন্থ কথাৰ লগত মই প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে জড়িত হৈয়ে আছো। খুব এটা সুন্দৰ পদক্ষেপ গ্ৰন্থ কথাই লৈছে। যিটো আগতে আমি কুকু FM-ৰ জৰিয়তে সেই সুবিধাখিনি লাভ কৰিছিলো, কিন্তু কুকু FM-ত অসমীয়া তেনেকুৱা ভাৰ্চন নাছিলে, কোনো উপলব্ধ নাছিল। আৰু গ্ৰন্থ কথাই অসমীয়া সমাজখনক, অসমীয়া ৰাইজক কলা সংস্কৃতি বিষয়ক সকলো বস্তু সামৰি আমাৰ সকলো পাঠককে এইখিনি সুবিধা কৰি দিছে। এতিয়া পাঠক নহয়, শ্ৰোতা হ'ব, সকলোৱে শুনিবলৈ যিহেতু সুবিধাটো পাইছে। গতিকে গ্ৰন্থ কথাক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিটো কৈছে যে কি কিতাপ ললে মানে সুবিধা হ'ব, মই ভাবো যে শিশু উপযোগী, আপোনালোকে যি ভাবে, শিশু যিহেতু বৰ্তমানৰ শিশুসকল খুব বেছি গেমিং প্লেটফৰ্মৰ লগত জড়িত হৈছে, তাৰপিছত আপোনাৰ ইউটিউবৰ লগত বিভিন্ন ধৰণৰ কাৰবাৰবোৰ চলি আছে। এতিয়াই ৰিল বনোৱা আৰম্ভ কৰি দিছে বহুত ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী, এইটো এটা ট্ৰেণ্ড হৈছে, মানে ৰিল চোৱা, ভাতৰ কাঁহীখন আগত দি পেলাই এনেকে, মানে সেই ট্ৰেণ্ডটো আহি গৈছে মানে। গতিকে শিশুক চমক দিব পৰা, শিশুক মানে কল্পনা জগতত বিচৰণ কৰিব সুবিধা দিয়া তেনেকুৱা ধৰণৰ কিতাপ বহুত আছে। আমাৰ বন্দিতা ফুকন বাইদেউৰ যেনেকে বিজ্ঞানৰ কথাবোৰ আছে, বিজ্ঞানৰ নজনা কথাবোৰ, গতিকে তেনেকুৱা ধৰণৰ, হয়, তেনেকুৱা ধৰণৰ গ্ৰন্থ যদি গ্ৰন্থ কথাই শ্ৰব্য ৰূপত উলিয়াই দিয়ে, তেতিয়াহ'লে খুব এটা ভাল পদক্ষেপ হ'ব, বিশেষকে শিশুসকলৰ কাৰণে খুব উপযোগী। তেনেকুৱা ধৰক গল্পও দিব পাৰে, বা ডাঙৰ ডাঙৰ মানুহৰ কথাবোৰ, আমাৰ দিগন্ত উজাদাৰ যিখন কিতাপ, তাৰপিছত বিজ্ঞানীসকলৰ কথা, ন আৱিষ্কাৰৰ কথা, এনেকুৱা ধৰণৰ সৰু সৰু ষ্টৰিবোৰ তাত আপলোড কৰিলে হয়তো ছাত্ৰ ছাত্ৰীয়ে হওক বা কণমানি শিশুসকল আকৰ্ষিত হ'ব। বিশেষকে তেওঁলোকে এই যিটো মই ক'লো অলপ আগতে, ইউটিউবৰ প্ৰতি থকা এটা এট্ৰেকশ্যন বা অনলাইন গেমৰ প্ৰতি থকা সেই আকৰ্ষণটো লাহে লাহে কমি যেতিয়া এইটো কাণত পৰিব, অকমান চমকো দিব পাৰিব লাগিব শিশুক। গতিকে তেনেধৰণে উপস্থাপন কৰিলে মই ভাবো গ্ৰন্থ কথাই আৰু এটা ভাল মাত্ৰা এটা লাভ কৰিব। এইখিনি মোক ক'বলগীয়া। মই দীপ আৰু এটা কথা ক'ব খুজিছো, মানে আজি আমাৰ এই অনুষ্ঠানটো কাৰিকৰীভাৱে আমাক সহায় কৰিছে সঞ্জীৱ কুমাৰ শৰ্মাই। গতিকে সঞ্জীৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এই সুযোগতে। আমিও ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া দীপ, কবিতাটো শুনো। হয়, কবিতাটিৰ নাম ৰাৱণ। প্ৰেমৰ কাৰণে জীৱন হেৰুৱাজন সঁচা মনৰ মানুহ। তেওঁ সঁচা মনৰ মানুহ আছিল, বিচৰা নাছিল জানকীৰ দেহৰ গোন্ধ, অথবা জোৰকৈ বহুৱাই ল'ব খোজা নাছিল উৰুত। চৰিত্ৰহীন নায়ক তেওঁ নাছিল ভাতৃবধৰ নিৰ্মম অপৰাধী। কাৰণ নাস্তিক হবলৈ শিকা নাছিল লংকাবাসীয়ে। প্ৰেম যাৰ চকুত থাকে, প্ৰেম যাৰ বুকুত থাকে, তেওঁ চেপিব নোৱাৰে নাৰী দেহৰ কোমল অংশ। তেওঁলোকহে কুণ্ঠচ, যিসকলে বিশ্বাস কৰিব নোৱাৰে নিজৰ পত্নীক অথবা ভগ্নীক। ৰাৱণৰ ত্যাগে এতিয়াও প্ৰেমৰ কথা কয়, মানুহক ভাল পোৱাৰ সাধু কয়। বাহুত যাৰ হাজাৰ হাতীৰ বল, বুকুত যাৰ প্ৰেম শতদল, তেওঁৰ মৃত্যু মাথো এপলকৰ বাবে। তেওঁৰ মৃত্যু সেই সকলৰ বাবে যিয়ে কাহানিও প্ৰেমত পৰি পোৱা নাই। কৰু নুচুপনিবোৰ লংকাত গলিছিল এদিন, জানকীয়ে চাই আছিল ৰূপালী জন্তু। তেওঁতো নাছিল পৰপুৰুষৰ বুকুত বুকু হেৰুওৱা নাৰী, তেওঁতো নাছিল বোবা উচুপনিৰে
কাপোৰ আঁতৰোৱা নাৰী। লংকাত তেতিয়া জুই লাগিছিল, সোণবোৰ হালধীয়া হৈছিল আৰু বাগিচাবোৰ ক্ৰমান্বয়ে তামৰঙী হৈ পৰিছিল। ৰাৱণৰ নিৰ্বাক চাৱনীত তেতিয়াও এটা প্ৰেমৰ বসন্তই সুৰসুৰাই আছিল। তথাপি সীতাক জোৰকৈ আঁতি ধৰা নাছিল, অথবা শয্যাত বীৰ্যৰসেৰে থকা সৰকা কৰি পেলোৱা নাছিল। লংকাই বুজিছিল ৰাৱণৰ বুকুৰ চিঞৰ, সাগৰতীৰে বুজিছিল প্ৰেমৰ অৰ্থ যে ত্যাগ। সেয়ে এদিন নিষ্ঠুৰখনত তেওঁ চিঞৰি উঠিছিল। বুকুখন ফুলি নিয়া খৰপাতে ভীষণ কষ্ট দিছিল তেওঁক। আৰু আজিও চিঞৰে সেই প্ৰেমিকসকলে, যিসকলে কেৱল সুন্দৰতাৰে চুব জানে প্ৰেমৰ শীতল চাক। আজিও সেইসকল প্ৰেমিকে কেতিয়াবা হেৰুৱাই পেলাই জীৱন আৰু যৌৱনৰ সংজ্ঞা নষ্ট প্ৰেমিকৰ অভিনয়ৰ বাবে। ধন্যবাদ। ধন্যবাদ দীপ, বৰ ভাল লাগিল। আজি সন্ধিয়াটো এটা জীপাল সন্ধিয়া হৈ গ'ল। আমাৰ প্ৰতিজন প্ৰতিভাৱান কবিয়ে আমাক সুন্দৰকৈ কবিতা শুনালে, ধুনীয়া ধুনীয়া কথা ক'লে। আজিৰ সঁচাই অনুষ্ঠানটো কথা, কবিতা আৰু প্ৰেম আমাৰ খুব সাৰ্থকভাৱে পাৰ হ'ল যেন আমাৰ লাগিছে। বিকাশ কলিতাই আমাক মৰম দিছে। এইধৰণে আজি আমাৰ যিকেইজন দৰ্শকে আমাৰ অনুষ্ঠানটো চাইছে, প্ৰত্যেকেই মানে আশা কৰোঁ আপোনালোকে ভাল পাইছে। আপোনালোকে জনাব কেনেকুৱা পাইছে। এতিয়া আমাৰ অনুষ্ঠানটো সামৰণি মাৰিব লাগিব, কিন্তু তাৰ আগতে মই প্ৰত্যেকজনকে গ্ৰন্থপথাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দীপক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই লুইতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মানসক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইন্দ্ৰনীলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া সময় দি আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আৰু এটা কমেণ্ট আহিছে, সবিতা গোহাঁই বাইদেৱে লিখিছে, ৰাৱণ মোৰ এটি প্ৰিয় কবিতা। হয় বাইদেউ, আমাৰো প্ৰিয় কবিতা, আৰু শুনিলেও আশা কৰোঁ আপুনি ভাল পাইছে শুনি। পুনৰ লগ পোৱা আৰু আপোনালোকৰ কবিতা আমাৰ গ্ৰন্থকথাৰ পাতত প্ৰকাশ কৰিব লাগিব। আমি ভৱিষ্যতে আপোনালোকক যোগাযোগ কৰিম, প্ৰাণজিতে যোগাযোগ কৰিব, ৰাইজে ভাল পাব বুলি আশা ৰাখিছোঁ। এই ভাল পোৱাৰ মাজেৰে আজিৰ অনুষ্ঠানটো সমাপ্ত কৰিবলৈ ওলাইছোঁ। ধন্যবাদ, পুনৰ লগ পোৱাৰ আশাৰে। শুভৰাত্ৰি।